লাইফত যদি ম্যাজিক বিচাৰিছে ডিভাইন ম্যাজিক begin now. Okay. Relationship is a very big issue. Relationship is a very big issue. Our relationship সম্বন্ধ গঢ়াটো বৰ সহজ কিন্তু হেটো কন্টিনিউটিটো বহুত ডাঙৰ এটা বিচ্ছেদটো আৰু সহজ হৈ গৈছে মানে এটা মেছেজতো বিচ্ছেদ হৈ যাব পাৰে এটা কলত হৈ যাব পাৰে বা এয়া হৈ যাব পাৰে আৰু বিচ্ছেদ হোৱাৰ পিছত যে বৰ তিতাকে হা মন্তব্য এজনে আনজনৰ প্ৰতি কৰে সেইটো আৰু দুখ লগা কথা হৈ যায় যেতিয়া মনটো বেয়া হয় নহয় বেজাৰ লাগিছে মানে বেজাৰ লাগিছে নাটক কৰি অভিনয় কৰি সেই পৰ্দাখন ৰাখি লাভ নাই তাৰমানে তুমি যদি একনলেজ নকৰা যে মোৰ আজি মনটো বেয়া লাগিছে আৰু সেই ফেক স্মাইলটো লৈ I'm smiling, I'm happy. ভিতৰত কিন্তু তুমি বহুত গধুৰ ফিল কৰি আছা মোৰ সেপাৰেশন হৈছিলে বহুত ফ্ৰেন্ডলি মোৰ সেপাৰেশন বিয়া ধুনীয়া ইনফ্যাক্ট তুমি মোক যদি মোৰ এক্সক যদি খুধা মোৰ কথা ভালকে ক'ব আৰু মইও মোৰ এক্সৰ বিষয়ে যদি কওঁ মই খুব ভালকে ক'ম কাৰণ মোৰ এক্সবোৰ সঁচাকৈ খুব ভাল আছিল মই বেয়া ক'বলগীয়া একোৱেই নাই সেপাৰেশনৰ পিছত খালি মই এটা বস্তু দেখিছো বহু কাপলছ মোৰ ফ্ৰেণ্ডছৰ মাজত খুব বদনাম গায় এই বস্তুটো বিৰাট বেয়া ইমান দিনে ভাল পাই থাকিলা ইমান দিনে একেলগে থাকিলা এই বেয়া হোৱাৰ পিছত সেপাৰেশন হোৱাৰ পিছতহে বেয়া গুণবিলাক কেলে কৈ থাকা যেতিয়া একেলগে থাকা তেতিয়াতো একদম he is the best she is the best বেয়া হোৱাৰ লগে লগে কেলে ইমান বদনাম সো আই থিংক সেই বদভ্যাসটো এৰিব লাগিব আমাৰ বৰ্তমান মানে হাউ ইজ ইয়োৰ লাভ লাইফ মই সদায় কৈছিলো লাভ ইজ এমেজিং মানে ইউ শুড ফল ইন লাভ মানে তুমি যদি সেইটো কৰিব পাৰা না বিশ্বাস কৰা কিশোৰে চাগে মোক ফ্লেট এটা গিফ্ট কৰি দিব নমস্কাৰ মই পল্লৱী হাজৰিকা পুনৰবাৰ আপোনালোকক কথা ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ সদায় দৰে আজিও মোৰ এগৰাকী অতিথি আছে আমাৰ ষ্টুডিঅ'ত আৰু অতিথি মানে একেবাৰে ঘৰুৱা মোৰ খুব মৰমৰ বন্ধু আৰু আপোনালোকে সদায় মানে আজিৰ পৰা এবছৰ বছৰত কণ্টিনিউ টিভি পৰ্দাত দেখি অহা এজন ব্যক্তি আৰু আজি মোৰ ভাল লাগিছে যে আজি তেখেত মোৰ ষ্টুডিঅ'ত আছে আৰু মই তেখেতৰ লগত কথা পাতিবলৈ নিমন্ত্ৰণ জনাই আনিছোঁ সেয়া হৈছে মোৰ বন্ধু নবিশ আলম নবিশ প্ৰথমে কেনেকুৱা লাগিছে মই প্ৰত্যেককে এইটো কৈছোঁ সুধি আছোঁ অসজা লাগিছে কাৰণ কি হয় যোৱা বছৰ নহয় জানো পল্লৱী তোমাৰ কাষলৈ আহিছিলোঁ আৰু মই তোমাৰ ইণ্টাৰভিউ লৈছিলোঁ এটি টেলিভিছন চেনেলৰ কাৰণে এটা ডকিউ চিৰিজ যিটো মোৰ প্ৰডাকশ্যন আছিলে আৰু তাৰপিছত তুমি তোমাৰ ইণ্টাৰভিউ লৈছিলোঁ উদ্যোগী মহিলা হিচাপে আৰু ইমান সুন্দৰভাৱে তুমি কাম কৰি গৈ আছা কৰি থাকিবা বুলি আমিতো জানোৱেই সেইটো দৃঢ় বিশ্বাস কাৰণ তুমি এগৰাকী খুব উদ্যম থকা এগৰাকী যুৱতী আৰু খুব ভাল লাগে তোমাৰ কাম দেখি কিন্তু তাৰ মাজতে তুমি এইবোৰ ওলাই লৈ আনিলা এইটো দেখিহে বেছি আচৰিত হৈছোঁ আৰু আজি ইপাৰে বহি অকণমান সেইকাৰণে কৈছোঁ অকণমান অসজা লাগিছে সাধাৰণতে মই প্ৰশ্ন সুধোঁ আজি মোক সুধিবা যে সেইটো কাৰণে কথাটো এনেকুৱা যে প্ৰত্যেক দিনাখনে নবিশে ইণ্টাৰভিউ লৈ আহিছে সকলোৰে আৰু সদায় এইটো চিটত নবিশ থাকে হোষ্ট আৰু আজি কিন্তু আমি কথা পাতিম নবিশৰ জীৱনৰ বিষয়ে আচলতে প্ৰত্যেকজন মানুহৰে জীৱনটোত বহুত আচলতে প্ৰত্যেকৰ জীৱনটোৱে আচলতে এটা কাহিনী আৰু সেই কথাখিনি জানিবলৈ আৰু সেই কথাখিনি মানুহৰ মাজলৈ নিবলৈ বহুত বেছি মন যায় তোমাক সকলোৱে চিনি পায় এজ এ টিভি এংকাৰ বহুত ধৰণৰ প্ৰগ্ৰেমত কৰিছে সেইখিনি আপোনালোকক জনাবই এতিয়া ক'ত কাম কৰিছে সেইখিনিও জনাব কিন্তু নবিশে এতিয়া বৰ্তমান এখন বেলেগ ফিল্ডৰ লগত জড়িত হৈছে সেইটো হৈছে এনাৰ্জি হিলিং আৰু আমি এনাৰ্জি হিলিঙৰ বিষয়ে কথা পতাৰ আগতে প্ৰথমতেই আমি জানো আহক নবিশৰ জীৱনৰ বিষয়ে কেনেকৈ তোমাৰ কেৰিয়াৰ আৰম্ভ হৈছিলে বাপৰে মই আচলতে আৰম্ভ কৰিছিলোঁ যেতিয়া মই কলেজত পঢ়ি আছিলোঁ বা স্কুলত পঢ়ি আছিলোঁ তেতিয়া মানে খুব বিউৰ'ক্ৰেট হোৱা হেঁপাহ আৰু তাৰপিছত মানে নহ'লে মোৰ টিচিং প্ৰফেশ্যনটো খুব ভাল পাওঁ মানে মোৰ টিচাৰ হোৱা যথেষ্ট হেঁপাহ আছিলে আৰু মোটামুটি মই এভাৰেজ ষ্টুডেণ্টেই আছিলোঁ মেট্ৰিকৰ পৰা ডিগ্ৰীলৈকে সদায় ফাৰ্ষ্ট ক্লাছেই আছিলে বেছি পাৰ্চেণ্টেজ নাছিলে মোৰ গ্ৰাফটো সদায় এনেকুৱাই আছিলে কিন্তু তেতিয়া ঘৰৰ কিছুমান চিটুৱেশ্যনৰ কাৰণে আৰু লগতে কিছুমান আশে পাশে দেখি থকা পৰিস্থিতিৰ বাবে চাকৰিৰ প্ৰতি মোৰ সেই টিচিং প্ৰফেশ্যনেই হওক বা বিউৰ'ক্ৰেচিৰ প্ৰতি হওক মোৰ সেই আসক্তিটো কমিবলৈ ধৰিলে আৰু তেতিয়া মই ভাবিছোঁ নহয় ইটছ টাইম ফৰ মি টু ৱৰ্ক আৰু মই কাম শিকিব লাগিব কাম কৰিব লাগিব আৰু ইমিডিয়েটলি মই তেতিয়া কি কৰিলোঁ কল চেণ্টাৰ জইন কৰিলোঁ আৰু তাৰপাছত মই তাতে বি পি অ'ত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তাৰপাছত আকৌ এটি বি পি অ'ত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তাৰ পাছতে সেই সময়তেই এদিন মোক অডিশ্যনত মাতিলে তেতিয়া লোকেল চেনেল আছিলে প্ৰাগ নিউজ তাতে মই কাম কৰিব মানে মোক অডিশ্যনত মাতিলে অডিশ্যন ক্লিয়াৰ কৰিলোঁ পিছদিনাৰ পৰা মোক নিউজ পঢ়িবলৈ মাতিলে আৰু প্ৰথমতে মই ইংলিছ বুলেটিন পঢ়িলোঁ আৰু তাৰপাছত মই হিন্দী বুলেটিন পঢ়িলোঁ তাৰপাছত মই অসমীয়া বুলেটিন পঢ়িলোঁ তাকো লাইভ পোনপটীয়া সম্প্ৰচাৰ যেতিয়া 3টা ভাষাত পঢ়িব লাগে
তেতিয়া যথেষ্ট এটা চেলেঞ্জ হৈ যায় কিন্তু পঢ়ি থকাৰ সময়তে তাৰপিছত মোক তেওঁলোকে নিজে শ্ব'জ দিয়া আৰম্ভ কৰিলে মই শ্ব' প্ৰডিউচাৰ হৈ গ'লোঁ নিজৰ কেইটামান টক শ্ব'জ আৰম্ভ কৰিলোঁ আৰু তাৰ পাছতে আৰম্ভ হ'ল মোৰ আৰু এটা টুইষ্ট আৰু এদিন এটা অডিশ্যনত মাতিলে আৰু সেই অডিশ্যনটো মই খুব কেজুৱেলি লৈছিলোঁ আৰু মই নাজানো কেলৈ কেজুৱেলি লোৱা কামবোৰেই মোৰ ফাইনেলি কাম হৈ যায় চ' মই খুব কেজুৱেলি আৰু এটা অডিশ্যনত গ'লোঁ আৰু সেয়া হ'ল ৰেড FM-ৰ আৰু সেই FM ষ্টেচনৰ যেতিয়া অডিশ্যন ক্লিয়াৰ কৰিলোঁ তাৰপাছত তেওঁলোকে বহুত পৰ্যায়ৰ পৰীক্ষা ৰাখিলে সেই ইণ্টাৰভিউজবোৰ ক্লিয়াৰ কৰাৰ পাছত মই ৰেডিঅ' জকি হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ তাৰ মাজতে প্ৰাগত থাকোঁতে মোক গেষ্ট RJ হিচাপে এটা বেলেগ ৰেডিঅ' ষ্টেচনত কাম কৰি আছিলোঁ কিন্তু ইমান চিৰিয়াছলি লোৱা নাছিলোঁ বাট ৰেড FM-ত যেতিয়া কাম কৰিলোঁ মিড মৰ্ণিং জক আছিলোঁ বেছিভাগ মৰ্ণিং শ্ব' কৰিলোঁ তাৰপাছত প্ৰাইম টাইম ৰেডিঅ' জকি সন্ধিয়া হ'লোঁ আৰু ভাল কাম কৰি থকা সময়তে মোৰ আমনি লাগিবলৈ ধৰিলে আৰু তেতিয়া মই এৰি দিলোঁ মানে যেতিয়া মানে একদম কেৰিয়াৰৰ পিকত আছিলোঁ তেতিয়াই এৰি দিলোঁ এৰাৰ পাছদিনাই মই মিউজিক ভিডিঅ' এটাত কাম কৰিলোঁ তাৰপিছত ছেকেণ্ডটোত কাম কৰিলোঁ থাৰ্ডত কাম কৰিলোঁ তাৰপিছত 4টা মিউজিক ভিডিঅ'ত মই ফিচাৰ হ'লোঁ আৰু তেতিয়াই মোক বম্বেৰ পৰা এটা কলিং আহিলে আৰু বম্বেত মই ডকিউ চিৰিজ কৰিবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত তুমিও চিনি পাবা ৰূপক গগৈ ৰূপক দাৰ লগত আৰু মই এটা কাম পালোঁ সেয়া এটা নেশ্যনেল প্ৰজেক্ট সেই নেশ্যনেল প্ৰজেক্টত কাম কৰিলোঁ সেই তাৰ মাজতে অকণমান এনাৰ্জি হিলিঙৰ প্ৰতি মোৰ চিনাকি আৰম্ভ হ'ল আৰু প্ৰথমতে ৰেকিৰ প্ৰতি মোৰ ইন্ট্ৰডাকশ্যন হ'ল তাৰপিছত প্ৰাণিক হিলিঙৰ প্ৰতি ইন্ট্ৰডাকশ্যন হ'ল আৰু ভাল লাগিবলৈ ধৰিলে ক্ৰমান্বয়ে বুজিলোঁ যে এভৰিথিং ইজ এনাৰ্জি আৰু প্ৰত্যেকটো বস্তুতে এনাৰ্জি আছে নহয় জানো এই ছফ্ট লাইটটো এই কেমেৰাটো এই আমি যে কথা কৈ আছোঁ এয়াতো এনাৰ্জি আছে তুমি বহি আছা আমাৰ দুজনৰ মাজতো এটা এনাৰ্জি আছে আৰু সেই এনাৰ্জিটোতেই গম পোৱা যায় আমি যে কওঁ ভাৱ লওঁ বা ভাইব ইজ অলছ' নাথিং বাট এনাৰ্জি আৰু সকলোবোৰ ইলেক্ট্ৰমেগনেটিক ফিল্ডতেই আমি কাম কৰি আছোঁ প্ৰচলিত হৈ আছে আৰু সেই ইলেক্ট্ৰমেগনেটিক ফিল্ড সৰল ভাষাত ক'বলৈ গ'লে হ'ল এনাৰ্জি আৰু সেই এনাৰ্জি হিলিঙৰ সময়ছোৱাতেই মোৰ ইন্ট্ৰডাকশ্যন হ'ল access consciousness-ৰ প্ৰতি আৰু তাৰ পাছত I became a walking talking access consciousness guy tarot reading কৰিলোঁ shamanism শিকিলোঁ বহুত বস্তু শিকিলোঁ কিন্তু তাতকৈ চবতকৈ বেছি ভাল লগা বস্তুটো হ'ল মই য়োগা ষ্টুডেণ্ট অফ য়োগা হৈ গ'লোঁ মানে মোৰ য়োগাৰ প্ৰেক্টিশ্যনাৰ হয় কনচালটেণ্ট হয় কিন্তু মই ষ্টুডেণ্ট অফ য়োগা বুলি কৈ খুব ভাল পাওঁ প্ৰেক্টিশ্যনাৰ বা কনচালটেণ্ট নকৈ যদি মই নিজকে য়োগাৰ ছাত্ৰ বুলি কওঁ নিশ্চয়কৈ ভুল নহ'ব য়োগা আৰু প্ৰাণায়াম শিকাৰ পাছত মোৰ লাইফ চেঞ্জ হৈ গ'ল তাৰমানে ইমান এটা ফূৰ্তি পাওঁ নহয় জানো যেনেকুৱা বহুতৰ মোক বহুতে কয় মই য়োগা কৰি বৰ ফিল কৰোঁ কালি মই জিমত আছিলোঁ এজন ল'ৰাই আহি কিনে ক'লে দাদা মই য়োগাটো কৰি খুব বৰ ফিল কৰোঁ নকৰিবা তুমি কি যি কৰি ভাল পোৱা সেইটো কৰা MMA কৰি ভাল পায় ডু MMA যদি জুম্বা কৰি ভাল পায় ডু জুম্বা কিন্তু বডিটোৰ মুভমেণ্ট বা মবিলিটি যথেষ্ট জৰুৰী হৈ পৰে তেতিয়া সেই উৰ্জা আৰু সেই এনাৰ্জিটো পোৱা যায় এণ্ড ইউ ফিল হেপী এণ্ড থিংছ ষ্টাৰ্ট ট্ৰান্সফৰ্মিং ইন টু ইয়ৰ লাইফ হোৱাট এনাৰ্জি মানে নবিশ অহাৰ লগে লগে গোটেই এনভাইৰনমেণ্টে বেলেগ হৈ যায় বেছি ক'লো নেকি বাৰু তুমি এডিট কৰিব লাগিব চাগে বহুতখিনি কথা একো এডিট কৰিব নালাগে ইনফেক্ট মোৰ ইমান বেছি ভাল লাগিছে আৰু নবিশে যেতিয়া কথা কৈ থাকে নহয় সন্মুখত ইমান হেণ্ডচাম ল'ৰা এজন কথা কৈ থাকিলে এনেই ভাল লাগি থাকে চাই থাকিব মন যায় কথা শুনি থাকিব মন যায় আৰু নবিশে ইমান ধুনীয়াকৈ তুমি কথাখিনি কোৱা তাৰমানে আচলতে কি হয় আমি কথা বতৰা যে পাতোঁ সেইটো এটা আৰ্টেই কিন্তু মানে আমি কেনেকৈ কমিউনিকেট কৰোঁ কমিউনিকেশ্যনটো এটা আৰ্টে হয় আৰু তুমি যিহেতু এখন ফিল্ডত আছা হয়তো তুমি নভবাকৈ আহিছিলা কেতিয়াও ভবা নাছিলা যে মই RJ হ'ম বা টিভি এংকাৰ হ'ম বা এনেধৰণে বুলেটিন পঢ়িম বা এনেকুৱা ধৰণৰ ন কিন্তু এটা সময়ত গৈ নহয় সেই বস্তুবিলাকে তুমি চাবাচোন সেইখিনি তোমাক হেল্প কৰে তুমি যেতিয়া লাইফত আগুৱাই গৈ থাকা সেই বস্তুখিনি তোমাক গোটেই বস্তুখিনি হেল্প কৰে ঠিক তেনেকৈ তোমাৰ যিটো জাৰ্ণি আছিলে তুমি ক'লা যে তুমি ইংলিছতো পঢ়িছা হিন্দীতো পঢ়িছা অসমীয়াতো পঢ়িছা এতিয়া তোমাৰ যেতিয়া ইংলিছত পঢ়িছিলা মই এইটো কথা অকণমান কিউৰিয়াছ নিজে হৈছোঁ দেই জানিবৰ কাৰণে ইংলিছত যেতিয়া পঢ়িছিলা তুমি চাগে আছামিজ মানে বা যি হওক কনভেন্ট এডুকেশ্যন যিয়ে আছিলা তো আমাৰ অসমীয়া মানুহৰ অকণমান কিন্তু প্ৰনাউন্সিয়েশ্যনে হওক কিবা এটাত অকণমান দিগদাৰী হয় ইংলিছ আৰু মানে হিন্দী আৰু ইংলিছত তো তোমাৰ সেই বস্তুখিনি কেনেকৈ তুমি টেকল কৰিছিলা তেতিয়া ইউ হেভ প্ৰেক্টিচ দেম মোৰ আৰু তুমি কেনেকৈ ধৰণে কৰিছা সেই জানিব মন আছিলে মই ইংৰাজী মাধ্যমত পঢ়া আৰু আমাৰ স্কুলটো আছিল গুৱাহাটী বাপ্টিষ্ট চাৰ্চৰ আণ্ডাৰত নিকলছ হাই স্কুল আৰু এতিয়া হাই ছেকেণ্ডেৰী স্কুল হ'ল আৰু তাতে তাৰমানে কি আছিলে সদায় ইংৰাজী ক'বই লাগিব এইটো মেণ্ডেটৰী আছিলে কিন্তু মোৰ মাৰ চিন্তা আছিলে যে ই যদি ইংলিছে কৈ থাকে অসমীয়া নিজৰ মাতৃভাষাটো যাতে খেলি মেলি নহয় কাৰণ কি হয় আমি দেখিছোঁ আৰু এইটো ভাল কথা নহয় যে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীখিনিয়ে বৰ ভালকৈ
অসমীয়া ক'বলৈ নোৱাৰে এইটো গৌৰৱৰ কথা নহয় নিজৰ মাতৃভাষাটো জনাটো ভাল মই একদম পাকৰি থ'বলৈ কোৱা নাই কিন্তু যিমানখিনি সচৰাচৰ জনাখিনি ভাল আৰু সলসলকৈ নক'লেও এটলিষ্ট ক'ব জানিব লাগে নিজৰ মাতৃভাষা আফটাৰ অল কিন্তু সেইটো সময়ত মই বাতৰি কাকত খুব পঢ়িছিলোঁ অসমীয়া বাতৰি কাকত আৰু মায়ে কয় পঢ় আৰু মই সেই পঢ়ি থকা কাৰণেই চাগে অসমীয়াই হওক বা হিন্দীও মই পঢ়িছিলোঁ চ' হিন্দীৰ লগত টাচটো মোক ক্ৰমান্বয়ে কমি গ'ল কিন্তু অসমীয়াত মোৰ অসুবিধা নহ'ল আৰু ইংলিছত বেচিকেলি বিকজ মই খ্ৰীষ্টিয়ান স্কুলত পঢ়িছিলোঁ কাৰণে নেকি সেই নেচাৰেল একচেণ্ট বা নিউট্ৰেল একচেণ্টটো আহিছিলে সেইটো ইমান এটা অসুবিধা হোৱা নাছিলে প্লাছ তুমি যিমান কমিউনিকেট কৰিবা যিমান কথা পাতিবা অভ্যাস কিন্তু যেতিয়া মই ইংলিছ মিডিয়াম স্কুলৰ পৰা আহি ইংলিছ বুলেটিন পঢ়ি আছিলোঁ যেতিয়া মই অসমীয়া বাতৰি পঢ়িবলগীয়া হৈছিলে তেতিয়া কিন্তু মোৰ সেই ইংলিছৰ অকণমান একচেণ্ট অসমীয়া পঢ়িলে অকণমান ফিল হৈছিলে তেতিয়া মোক এজন তেতিয়া এডিটৰে কৈছিলে যে অকণমান চাবা সেইখিনি কথা যেতিয়া মই অনুধাৱন কৰিলোঁ হয়তো দেন এগেইন আই ষ্টাৰ্টেড ৱৰ্কিং অন ইট আৰু তাৰপিছত মোৰ অসমীয়াই হওক বা মই ট্ৰাইলিংগুৱেল 3টা ভাষাতে মোক ক'বলৈ অসুবিধা নহয় যদি মই হিন্দীত ক'বলগীয়া হিন্দীত ক'ব পাৰোঁ ইংৰাজী হ'লে ইংৰাজী অসমীয়া হ'লে অসমীয়া চব বস্তু কি জানা পালাবি ইচ্ছা তুমি ইমান ধুনীয়া কাম কৰি আছা জুৱেলাৰীত বিৰাট ধুনীয়া সফল বিজনেছ এটা এষ্টাব্লিছ কৰিছা তাৰপিছত তুমি ক্লোদিঙতো আহি গ'লা সেইখিনিতে তুমি সন্তুষ্ট নহয় তাৰ পাছত তুমি এতিয়া এয়া লৈ আহিলা বহুতে কিয় এইবোৰ ইচ্ছা নহয় জানো ইচ্ছাৰ কাৰণে তুমি এইখিনি কৰিবলৈ সফল হৈছা আৰু দেখি ভাল লাগিছে যে তোমাৰ শ্ব'জ আৰম্ভণিৰ পৰাই বেছি এপিছ'ড কৰা নাই কিন্তু ইমান পপুলাৰ আৰু ইমান ৱাইডলি ৰিচ হৈছে মানে তোমাৰ সেই ইচ্ছা আৰু তোমাৰ সেই এনাৰ্জি তুমি ইনপুট দিছা কাৰণে আজি ইমান শ্বুট কৰি আছে গম পাইছা চ' এভৰিথিং এগেইন কামছ বেক টু এনাৰ্জি এতিয়া যিটো আমি তোমাৰ কিনি কথা জানিলোঁ কেৰিয়াৰৰ কথা মই বেছিকৈ সোমোৱা এইটো কাৰণে নাই কাৰণ মষ্ট অফ দ্য পিপল তোমাৰ বিষয়ে জানে কাৰণ তুমি এংকাৰ হিচাপে যিখিনি কাম কৰিছা তোমাক সকলো ফিল্ডতে দেখা পাইছে গতিকে তুমি যিটো নতুন বুলি নকওঁ আজি তোমাৰ কেইবা বছৰো হ'ল কিন্তু মই বিচাৰিম যে মই অলপমান এই ফিল্ডটোত কথা পাতোঁ এনাৰ্জি হিলিঙত তুমি কি কৰি আছা অলৰেডি তুমি যদিও কৈছা আমি অকণ বিশদভাৱে আলোচনা কৰিব বিচাৰিছোঁ সেই বিষয়খিনি আৰু মই তোমাক দেখোঁ তুমি প্ৰত্যেক দিনাখনে খুব হেপী থকা হৈছা আজিকালি বিশেষকৈ মই তোমাক লাষ্ট যেতিয়াৰ পৰা ময়ো তোমাক এক্সেছ কনচিয়াছনেছৰ ক্লাছতে লগ পাইছোঁ আৰু তেতিয়াৰ পৰা আমাৰ এক্সেছৰ ফেমিলিটো মানে বণ্ডিংটো অলপ বেলেগ ধৰণৰ আমি বুজি পাওঁ ইজনে সিজনক কানেক্ট কৰিব পাৰোঁ ইজিলি এগেইন ইটছ এ এনাৰ্জি গতিকে সেই গোটেই বস্তুখিনি আৰু তোমাক কেনেকৈ মটিভেট কৰে আৰু তুমি কেনেকুৱা ধৰণেৰে আজি মই আমাৰ দৰ্শকসকলকো তোমাৰ ফালৰ পৰা কিছুমান টিপছ মই বিচাৰিম দিবৰ কাৰণে ক'ম আৰু তুমি কেনেকুৱা ধৰণৰ ফিল্ডত কাম কৰি আছা এই গোটেই কথাখিনি অকণমান জনাবা ঠিক আছে চ' মই যিহেতু ক'লোঁ য়োগাও আৰু এটা এনাৰ্জি আৰু য়োগাৰ আমি 8টা লিম্ব আছে চ' তাৰে এটা লিম্ব হ'ল প্ৰণায়াম তাৰে এটা লিম্ব হ'ল আসন আৰু তাৰ লগতে আৰু বাকী 6টা আৰু লিম্বছ আছে যিটো বস্তু মই এতিয়া ডিছকাছ কৰিবলৈ বিচৰা নাই কাৰণ কিয় বহুত দীঘল হৈ যায় গতিকে সংক্ষিপ্তত ক'বলৈ গ'লে আমি আমাৰ গোটেই লাইফটো য়োগা বা যোগ যদি আমি কওঁ ইজ লাইক ইউনিশ্যন অফ মাইণ্ড বডি আৰু স্পিৰিট একলগ হোৱাটোৱে নিজৰ মনটোক শৰীৰটোক আত্মাটোক একলগ কৰাটোৱে যোগ মানে ইটছ প্লাছ কমিউনিয়ন আৰু সেই বস্তুটো শিকিবলৈ অকল মই য়োগাৰ কথাই নকওঁ যিকোনো বস্তু ইচ্ছা ইণ্টাৰেষ্ট বা এনাৰ্জি ইজ ৰিকুৱাৰ্ড এতিয়া তেনেকৈ আমি লগ পাইছিলোঁ এক্সেছ কনচিয়াছনেছত তাৰপিছত এটা ফেমিলি ডেভেলপ হ'ল ফ্ৰেণ্ডশ্বিপ হ'ল আৰু আমি ইমান ধুনীয়াকৈ কাম কৰিছোঁ আৰু এক্সেছ কৰি তুমিও বহুতখিনি ক্লেৰিটি পাইছা লাইফত আৰু তুমিতো এক্সেছ পুৰা ফ'ল' কৰা বেলেগ স্পিৰিচুৱেল মডালিটিও তুমি ফ'ল' কৰা এক্সেছ স্পিৰিচুৱেলিটি নহয় এটা টুলছ এণ্ড টেকনিক আৰ্ট অফ এটা ৱে অফ লাইফ হয় চ' ঠিক তেনেকুৱাকৈ ময়ো যেতিয়া প্ৰাণিক কৰি আছিলোঁ বা ৰেকি কৰি আছিলোঁ তাৰপিছত ইয়াৰ লগত যেতিয়া মোৰ ইন্ট্ৰডাকশ্যন হ'ল এক্সেছৰ লগত মোৰ লাইফটো বহুখিনি চেঞ্জ হ'ল এতিয়া এটা কথা মই মানুহক যিসকলে দৰ্শকে চাই আছে তেওঁলোকক ক'ব বিচাৰিছোঁ যেতিয়া মনটো বেয়া হয় নহয় বেজাৰ লাগিছে মানে বেজাৰ লাগিছে নাটক কৰি অভিনয় কৰি সেই পৰ্দাখন ৰাখি লাভ নাই তাৰমানে তুমি যদি নলেজ নকৰা যে মোৰ আজি মনটো বেয়া লাগিছে আৰু সেই ফেক স্মাইলটোলৈ I'm smiling, I'm happy ভিতৰত কিন্তু তুমি বহুত গধুৰ ফিল কৰি আছা what's the point again তোমাৰ হাৰ্ট চাক্ৰা ব্লক হৈ আছে তোমাৰ সোলাৰ প্লেক্সাছ কনজেষ্ট হৈ আছে যাৰ ফলত আকৌ তোমাৰ এগ্ৰেভেট হ'ব চিটুৱেশ্যন চিনাৰিঅ'জ আৰু তাৰ পাছত তোমাৰ ডিজিজ ডেভেলপ হ'ব মানে ইংৰাজীত কয় when your body is not at ease you develop a disease এইটো একদম কমন বাক্য আমি সকলোৱে শুনি থাকোঁ যে শৰীৰটো ইজত নাথাকে you develop a disease আৰু ডিজিজ বেচিকেলি ইম'চনেলি এনাৰ্জি ৱাইজ আহে তাৰপিছত ফিজিকেল বডিত ই এম্বডি হ'বলৈ আৰম্ভ হয় গতিকে যেতিয়া মোৰ মনটো বেয়া
মোৰ মনটো বেয়া, মোৰ মনটো ভাল, মোৰ মনটো ভাল। গতিকে মোৰ মনটো যেতিয়া বেয়া হয় সুধিব লাগিব নিজকে again like axis মই কি কৰিব পাৰোঁ ইয়াতে, কিবা কৰিব পাৰোঁনে? অফক'ৰ্ছ যদি কৰিব পাৰোঁ কৰা, আৰু যদি কৰিব নোৱাৰোঁ wait, clarity পাবা, ask a question and you will definitely আমি আনচাৰ বিচাৰি নাযাওঁ যেনেকৈ আমাৰ টিচাৰে কৈছিলে ডক্টৰ আশিষ নাৰায়ণকাৰে যেনেকৈ কৈছিলে যে আনচাৰ্ছ বিচাৰিব নহয় কুৱেশ্যনছ সুধিব লাগে, কুৱেশ্যনছ সুধিলে বহুখিনি ক্লাৰিটি পোৱা যায়। So on camera, I think মোৰ mentor, মোৰ friend, মোৰ guide, মোৰ everything হৈ গৈছে Dr. Ashish Narayankar. I think he has really been instrumental in my life. মোৰ লাইফত বহুখিনি changes আনিছে and I really love him. In fact, তুমিও কিমান ভাল পোৱা তুমি মানে মই জানো তুমি I think মোতকৈ বেছি ভাল পোৱা, তুমি বেছি ভাল পোৱা আশিষক মই জানো and in fact সকলোৱে ভাল পায় কাৰণ তেওঁ ইমান ধুনীয়াকৈ কথাখিনি কয়। তেওঁৰ এনাৰ্জিটো এনেকুৱা নহয় মানে এজন মানুহে যদি লগ পায় প্ৰেমত পৰি যাব মানে ডক্টৰ আশিষ নাৰায়ণকাৰ মানে that person will definitely fall in love with him কাৰণ that person is like that আমি আশিষ নাৰায়ণকাৰকো এদিন আমি আনিম আৰু সিদিনাখন তুমিও থাকিব লাগিব দেই and even মই আলিয়াকো কৈ ৰাখিছোঁ যে আমি তাক খুব ধুনীয়াকৈ কথা পাতিম এটা চলো এনেকৈ ইণ্টাৰভিউ কৰিম তেখেতৰ জাৰ্ণিটোৰ বিষয়ে জানিম বা তেখেতে কেনেকৈ ডেভেলপ কৰিলে নিজৰ জীৱনটোত আমি নিজৰ চকুৰ সন্মুখত দেখিছোঁ তাৰপিছত আমি গোটেইখিনি বহি পেলাই মানে সেয়ে মই তেওঁৰ পৰাই শিকিছোঁ বা কিতাপৰ পৰাই শিকিছোঁ বা এনাৰ্জি হিলিং বুকছৰ পৰাই শিকিছোঁ যে আমাৰ ইমোশ্যনছবোৰ যেতিয়া আমি টাইপ কৰোঁ ইমোশ্যনছবোৰ একনলেজ কৰিব লাগে, ইমোশ্যন একনলেজ কৰাৰ পাছত তাৰ ওপৰত কাম কৰিব লাগে আৰু কাম কৰিলেই বস্তুখিনি ঠিক হ'বলৈ আৰম্ভ হয়। চিটুৱেশ্যনছ আহিব, প্ৰত্যাহ্বান আহিব লাইফত, লাইফ মানেই সেয়া আৰু তাৰ মাজত সেই সকলোবোৰ মোকাবিলা কৰাৰ কাৰণে টুলছ এণ্ড টেকনিকছসমূহ এপ্লাই কৰিব লাগে আৰু তেতিয়া আৰামছে ইউ ফাইণ্ড এ ৱে। লাইফ কেন নেভাৰ বি এ বেড অফ ৰ'জেছ। ইংৰাজীত এগেইন মৰেল চায়েন্সত কোৱা হৈছিলে আমাক নহয় জানো যে কেতিয়াবা অকণমান একা বেকা ৰাস্তা থাকিবই কিন্তু সেই একা বেকা ৰাস্তাবোৰ পাৰ কৰাৰ পাছত যেতিয়া এটা সুন্দৰ বাট আমি দেখোঁ কেতিয়াবা মনটো ভাল লাগে নহয় জানো। সেই অভিজ্ঞতাবোৰ আই থিংক সেই চিটুৱেশ্যন চেলেঞ্জেছ আৰ নেচেচেৰী, মই নেচেচেৰী বুলি নকওঁ আহে কিন্তু তাক ফেচ কৰিবলৈ অকণমান নিজকে স্পিৰিচুৱেলি লাইন কৰাটো খুব দৰকাৰ হৈ পৰিছে আৰু বিশেষকৈ আজিকালিৰ সময়ছোৱাত। কিন্তু পল্লৱী এটা বস্তু ন'টিচ কৰিবা আজিকালি মানুহ বহুখিনি স্পিৰিচুৱেল হ'বলৈ আৰম্ভ কৰিছে, বেছি দেখিছোঁ। ইনফেক্ট মই নিজে যেতিয়া স্পিৰিচুৱেল লৈছোঁ 2018ত 2018ৰ পৰা আমি লগ পাইছোঁ তেতিয়া যিমান মানুহৰ মাজত এটা ক্ৰেজ আছিলে স্পিৰিচুৱেলিটি লৈ বা এনাৰ্জি হিলিং লৈ এতিয়া কিন্তু মানুহৰ মাজত সেই বস্তুটো বহুত বেছি বাঢ়িছে আৰু প্ৰত্যেকে এইটো বস্তু জনা হৈছে যে অকল সেই মেডিচিন খাই নিজৰ সুস্থ নহয় মানে অল্টাৰনেট থেৰাপি এতিয়া পৃথিৱীত আছে আৰু মেডিচিনে তোমাক ছাৰপ্ৰাইজ কৰিব কিন্তু মেডিচিনছো জৰুৰী কিন্তু তাৰ লগতে ইনাৰ হিলিংটো যথেষ্ট জৰুৰী হৈ পৰে আৰু আই থিংক সকলোৱে স্পিৰিচুৱেল হয়, আপুনি মই আমি সকলোৱে স্পিৰিচুৱেল হয়, খালি সেই এৱেৰনেছটো অকণমান কম। সেই এৱেৰনেছটো আহি গ'লে আই থিংক দেট ইজ ইট। তাৰ কাৰণে আপুনি বিশেষভাৱে ট্ৰেইনিং বা পঢ়িব নালাগে, আপুনি নিজৰ লগত অকণ সময় কটাওক, নিজৰ মনটোক বুজক, নিজৰ ফেমিলিৰ লগত সময় কটাওক, বিৰাট ভাল লাগে। আই থিংক ফেমিলিৰ লগত বেছি টাইম স্পেণ্ড কৰিব লাগে। মই মানে আজি ইমান কথা জানিব মন আছে নহয় নবিশৰ পৰা, মই নাজানো আজি ইমান শ্ব'টো কিমান দীঘলীয়া হয় দেই। এতিয়া প্ৰথমে মই জানিবলৈ এইটো কাৰণে বিকজ তুমি বহুত মানে প্ৰত্যেকটো ফিল্ডতে প্ৰেক্টিচ কৰি আছা আৰু আই হেভ চিন ইউ লাইক গ্ৰ'য়িং আৰু তোমাৰ ছাকচেছ মই দেখা পাইছোঁ। তুমি যেতিয়া লকডাউনৰ পিৰিয়ডত আছিলা তুমি তেতিয়াহ'লে তোমাৰ নিজৰ যিটো মানে ইনষ্টাগ্ৰাম পেজ আছে মই দেখোঁ তুমি কিছুমান আছানাছ দেখাই থাকা, আসন দেখাই তেখেতে য়োগাৰ। গতিকে তুমি এইটো কথা কোৱাচোন তুমি তোমাৰ ফেভৰেট এখন আসন আৰু যোনটো তুমি কৰি সঁচাকৈ খুব বেছি ভাল পোৱা আৰু লগতে তোমাৰ কেইটামান ছাকচেছ ষ্টৰী সৰু সৰু ছাকচেছ ষ্টৰী যিখিনি তুমি ইমপ্লিমেণ্ট কৰিছা টু ইয়'ৰ ফ্ৰেণ্ডছ মে বি ইন ইয়'ৰ ফেমিলি সেই বস্তুখিনি মানে য়োগাৰ ক্ষেত্ৰত মই জানিব বিচাৰিছোঁ। অ'কে ফেভৰেট আসন ক'বলৈ হ'লে মানুহে কয় চাবাচোন শুই থাকা, বহুতৰে ফেভৰেট কিন্তু একচুৱেলি জানা শৱাসনত যদি তুমি বহি থাকা বা শুই দিয়া অকণমান আৰ্মপিটছকেইটা ৰিলিজ কৰি পাম্পছ আপৱাৰ্ড মানে তলুৱাটো ওপৰত কৰি আৰু ভৰি দুখন চিধাকৈ ৰাখা, তোমাৰ স্পাইনেল প্ৰব্লেম থাকিলে পশ্চাৰ কাৰেকশ্যন হ'ব, বেক এক প্ৰব্লেম ছল্ভ হ'ব, মাইণ্ডটো ঠাণ্ডা হ'ব, একচুৱেলি ভাল। কিন্তু সেই তাৰপিছত আৰু নাক মাৰি থাকিব নালাগে, দিগদাৰী হৈ যায়। হাৱাখনৰ ওলোটাটো পল্লৱীয়ে জেনেৰেলি তেনেকৈ শুৱে আৰু সেইটো কিশোৰে ভালকৈ ক'ব। চ' যি তাৰ বাহিৰে প্ৰত্যেকটো আসনৰ এটা বেলেগ মজা, প্ৰত্যেকটো আসনৰ সাংঘাতিক এটা মজা, কেতিয়াবা কষ্ট হয়। তাৰ মাজতে যদি মই তোমাক ছাকচেছ ষ্টৰী কওঁ নহয় জানো, মোৰ ছাকচেছ ষ্টৰী নহয় মোৰ ক্লায়েণ্টৰ হ'ব।
বহুতৰ PCOD PCOS হিল হৈছে মানে কমপ্লিটলি কিয়ৰ হোৱা নাই ছাপ্ৰেছ হৈ গৈছে ৰিপৰ্টছবোৰ নৰ্মেল হ'বলৈ ধৰিছে বহুতে ৱেইট লছৰ কাৰণে যথেষ্ট কষ্ট কৰিছিল বহুখিনি চেলিব্ৰিটিজ আছে ন'ন ফেচেছ আছে মই নাম নকওঁ ক্লায়েণ্টৰ কাৰণ আই ডোণ্ট ৱান্ট টু এডভাৰটাইজ লাইক দেট তেওঁলোকে ভাল পাইছে আৰু তেওঁলোকৰ ৱেইট লছ হৈছে বহুতৰ থাইৰইড ইছ্যুজ ছেক্সুৱেল ডিছঅৰ্ডাৰ্ছ এই সকলোবোৰ বস্তু বহুখিনিয়ে কিন্তু এই আসন বা এনেধৰণৰ কাষ্টমাইজ ৱৰ্কআউটৰ পৰাই ভাল পাইছে মই কাষ্টমাইজ ৱৰ্কআউট কৰোঁ কাৰণ তোমাৰ বডি এনাটমি মোৰ এনাটমি অকণমান বেলেগ হ'ব তোমাক মই যিটো ৱৰ্কআউট কৰিব পাৰোঁ হয়তো তুমি নোৱাৰিব পাৰা তুমি যিটো ৱৰ্কআউট কৰিব পাৰা হয়তো মই নোৱাৰিব পাৰোঁ গতিকে মই সেই বুজি মেলি কাষ্টমাইজ ৱৰ্কআউট দিওঁ আৰু যাৰ ফলত বহুখিনি ডিফাৰেঞ্চেছ দেখিবলৈ পোৱা যায় আৰু ডায়েট ডেফিনেটলি মেটাৰ কৰে অকণ খোৱা লোৱাৰ ওপৰত গুৰুত্ব দিব লাগে যিটোত তোমাৰ অকণো ইণ্টাৰেষ্ট নাই গতিকে সেইটো টপিক আমি স্কিপ কৰাটো ভাল মোৰ কাৰণে নালাগে ডায়েটৰ কথাটো আমাৰ দৰ্শকৰ কাৰণে কোৱা কাৰণ মানে এটা কথা কওঁ মোৰ মানে ফ্ৰেণ্ডছবিলাক চব এইটো লাইনত আছেতো মই আৰু এইকাৰণে কাৰো কথা নুশুনো ভেৰি চৰি ফৰ ডেট মই ভাবিছোঁ এবাৰ নালাগে তুমি ভাল নিজে হেপী হৈ থাকা নহয় তোমাক দেখি আমি হেপী হওঁ মই এনেই হেপী থাকোঁ এক্সেক্টলি চ' ঠিক আছে ইফ ইউ হেপী উইথ ইট ইউ শুড বি হেপী উইথ ইট আৰু আই থিংক আমি বডি শ্বেমিং কৰিব নাপায় কেতিয়াও কাকো বডি শ্বেমিং কৰিব নালাগে শকত মানুহকো কৰিব নালাগে ক্ষীণ মানুহকো কৰিব নালাগে কাকোৱেই কৰিব বডি বিল্ডাৰ এজনকো যেতিয়া আমি কওঁ বা বেলেগ বডি বনাইছা সেয়াও বডি শ্বেমিঙে হয় কোলা বগা এয়া সেয়া চব বস্তু বন্ধ কৰিব হৈছে আমি নিজৰ ওপৰতে অকণমান ফ'কাছ কৰা ভাল আৰু আনক হেল্প কৰাটো ভাল ৰাদাৰ দেন ক্ৰিটিচাইজ যদি আপুনি হেল্প কৰিব পাৰে আই থিংক বেছি ভাল হ'ব নেকি গতিকে আমি এজনে আনজনক যিমান পাৰোঁ হেল্প কৰোঁ আহক আই থিংক এজ চিম্পল এজ দেট আৰু মই যিহেতু আমি এনাৰ্জি হিলিঙৰ বা এইবিলাকৰ ওপৰত কথা পাতি আছোঁ তো মেণ্টেল হেল্থ আৰু মাইণ্ড পাৱাৰ এই দুটা তুমি কেনেকুৱা ধৰণে ভাবা মাইণ্ড পাৱাৰ ইজ ছেপাৰেট আৰু মেণ্টেল হেল্থ ইজ ছেপাৰেট নে এটা বস্তু একেটা বস্তু মাইণ্ড পাৱাৰেই হওক বা মেণ্টেল হেল্থেই হওক তোমাৰ মেণ্টেল হেল্থটো ঠিকে থাকিলে তোমাৰ মাইণ্ড পাৱাৰটো ঠিকে থাকিব ৰাইট চ' তোমাৰ পেনিয়েল গ্লেণ্ডটো যেতিয়া এক্টিভ হৈ থাকিব যিটো আমি ধৰা পিটুইটাৰী গ্লেণ্ডৰ কথাই কওঁ বা এই থাৰ্ড আই যদি আমি এই জেগাটোতে অকণমান ফ'কাছ কৰোঁ অকণমান নিজৰ ওপৰত ধ্যান কৰোঁ বা এক্সাৰচাইজেছ কিছুমান থাকে সেইবোৰ কৰোঁ আই থিংক তোমাৰ ভিজনটো ষ্ট্ৰং হ'ব তুমি দেখিবলৈ পাৰিবা তোমাৰ ইনটুইশ্যনটো ষ্ট্ৰং হ'ব তুমি দেখা পাবা কেতিয়াবা আমি খুব ব্লকেজ ফিল কৰোঁ কেতিয়াবা খুব ব্ৰেইন ফগিং হয় যে মই কেলেই কৰিব পৰা নাই মই জানো মই কেলেই কৰিব পৰা নাই চ' উই শুড ৱৰ্ক অন ইট এইবোৰ বস্তু মেণ্টেল হেল্থটো যদি তোমাৰ ঠিকে থাকে তোমাৰ মাইণ্ড পাৱাৰ ষ্ট্ৰং হ'ব আৰু মাইণ্ড পাৱাৰ ষ্ট্ৰং হ'লে তুমি মেনিফেষ্ট কৰিবলৈ ইজি হয় মেনিফেষ্টেশ্যন ৱৰ্ক কৰে তুমি মেনিফেষ্টেশ্যনৰ ওপৰত পুৰা বিশ্বাস কৰা আৰু আমি জাৰ্নেলিং কৰোঁ স্ক্ৰিপ্টিং কৰোঁ বা লেখোঁ ডায়েৰীত এখন ডায়েৰী ল'ব বা যিকোনো এখন কপি ল'ব মেনিফেষ্টেশ্যনৰ ওপৰত আমাৰ যিসকল দৰ্শকে চাই আছে কথা ষ্টুডিঅ' আমাৰ দৰ্শকসকল তেখেতসকলৰ কাৰণে মেনিফেষ্টেশ্যন আৰু আপোনালোকে কেনেকৈ জাৰ্নেল ৰাইটিং কৰিব বা আপোনাৰ নিজৰ কিবা এটা ভিজন থাকে বা আপোনাৰ যোনটো আশা থাকে বা সপোন থাকে সেইটো কেনেকৈ ফুলফিল কৰিব সেইখিনি অকণমান এক্সপ্লেইন কৰি দিয়া অ'কে চ' মেনিফেষ্টেশ্যন হ'ল আচলতে নিজৰ মনৰ যিখিনি আশা আকাংক্ষা থাকে সেইখিনি আমি লিখিব লাগে আমি যিখিনি ফিল কৰোঁ ভাল কথাখিনি এতিয়া এখন হোৱাইট শ্বীট অফ পেপাৰ বগা কাগজ এখন লওক বা বহী এখন লওক বা ডায়েৰী এখন লওক নিজৰ সুবিধা অনুপাতে ল'লেই হ'ল তাৰ পাছত লিখিব লাগে এতিয়া লিখোঁতে প্ৰেজেণ্ট টেন্সত লিখিব পাৰে যে বা হৈ যোৱা হিচাপত লিখিব পাৰে লাইক ফৰ এক্সাম্পল I am happy and grateful for everything that has happened in my life. But I am happy and grateful for the wonderful career I have in my life. I am happy and grateful for the beautiful relationship. মোৰ সম্পৰ্কটো ধুনীয়া হোৱাৰ বাবে মই চিৰকৃতজ্ঞ ভাল ভাল পজিটিভ ৱৰ্ডছবোৰ ইউজ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে এতিয়া বহুতে সোধে যে কেনেধৰণৰ ইংকেৰে লিখিব লাগে তেনেকুৱা একো নিয়ম নাই ব্লু ইংক গ্ৰীণ ইংক ৰেড ইংক ব্লেক এভইড কৰোঁ বিকজ ব্লেক এটা বস্তু আছে ইট এবজৰ্বছ অল চৰ্ট অফ এনাৰ্জি বাট আগেন বহুত মানুহে ব্লেক পিন্ধি ভাল পায় আজি আমি দুয়ো ব্লেক পিন্ধি আহিছোঁ বিকজ আমি ব্লেক পিন্ধি ভাল পাওঁ আৰু মানে মোৰ ব্লেকটো খুব ভাল লাগে কিন্তু ব্লেকে সকলো ধৰণৰ এনাৰ্জি এবজৰ্ব কৰে সেইকাৰণে আমি গৰমত যেতিয়া ওলাই যাওঁ ব্লেক পিন্ধিলে বেছি গৰম লাগে হোৱাইটে ৰিফ্লেক্ট কৰে সেইকাৰণে হোৱাইট পিন্ধিলে ইটছ গুড মানে হোৱাইট পিন্ধিলে এইটোও কোৱা হয় যে নেগেটিভ এনাৰ্জিবোৰ আঁতৰাই ৰাইট চ' দেটছ দ্য পইণ্ট আৰু ব্লেকে যিহেতু চব এনাৰ্জি এট্ৰেক্ট কৰে so it may have the tendency to absorb তোমাৰ negative energy সেইকাৰণে কিন্তু again accessor key tool
interesting point of view. Everything is interesting point of view. Cut pot and pop কৰি কিনে আমি এৰি দিব পাৰোঁ. So nothing. So manifestation খুব ভাল. এতিয়া কিমান সময় লিখিব, কেইবাৰ লিখিব, এভৰিডে লিখক. এটা যদি আপোনাৰ উইচ আছে, ধৰক কেৰিয়াৰ সম্বন্ধে কিবা আছে, নিজৰ চাকৰিৰ সূত্ৰেই হওক বা বিজনেছৰ সূত্ৰেই হওক বা নিজৰ সম্পৰ্কটো ভাল কৰিব লাগে, কাগজত লিখি থাকিলেই হ'ল. এভৰিডে 7 বাৰ, 21 বাৰ, 33 বাৰ, 45 বাৰ, যেনেকুৱা যাৰ যিমান সুবিধা হয় সেই লিখি চেণ্টেন্সটো লিখি থাকিলেই হ'ল. 21 দিন লিখক, 45 ডেইজ লিখক, যিমান দিন লিখক. আৰু নহ'লে কি কৰিব পাৰে, সদায় লেখা অভ্যাসটো আৰম্ভ কৰক. সদায় যেতিয়া লেখা অভ্যাস আৰম্ভ কৰিম নহয়, আমাৰ ফাৰ্ষ্ট এটা বস্তু ন'টিছ কৰিবা, হেণ্ড ৰাইটিং ইম্প্ৰুভ হয়. ৱেন ইয়ৰ হেণ্ড ৰাইটিং ইম্প্ৰুভছ, তোমাৰ মুডটো অলপ ধুনীয়া হ'বলৈ ধৰে. মহাত্মা গান্ধীয়ে কৈছিলে ন, গুড হেণ্ড ৰাইটিং ইজ এ নেচেচেৰী পাৰ্ট অফ এডুকেশ্যন. এডুকেশ্যন কেৱল একাডেমিক এডুকেশ্যনৰ কথা কোৱা নাছিলে, এডুকেশ্যন in the long run, life for education. যেতিয়া তুমি সিজিল হ'বলৈ আৰম্ভ কৰিবা, তোমাৰ ডিচিপ্লিন আৰম্ভ হ'ব, তোমাৰ NLP যিটো নিউৰো লিংগুইষ্টিক প্ৰগ্ৰামিংটো ধুনীয়া হ'ব, আৰু তাৰ পাছত তুমি কামবিলাকো ধুনীয়াকৈ কৰিবলৈ আৰম্ভ কৰিবা. যেতিয়া পজিটিভ ফিল হয়, এটা খুব ধুনীয়া পাৰফিউম, তুমি মোক কৈছিলা মোক এইটো পাৰফিউম লাগিব, মোক যেতিয়া কৈছিলা যে পাৰফিউমটো, য়েছ, বিকজ ইউ লাইক দিছ পাৰফিউম. এই পাৰফিউমৰ এটা বেলেগেই মাদকতা আছে যিটো সকলোৱে ভাল পায়. ঠিক তেনেকৈ এটা দুৰ্গন্ধ এটা পালে আমি আঁতৰি যাওঁ. ঠিক তেনেকৈ আখৰটো ভাল হ'লে, মেনিফেষ্টেশ্যনবোৰ ভাল হ'লে, ভালকৈ লিখিলে ভাল বস্তু হ'বলৈ আৰম্ভ কৰে. আগেন মই ক'বলৈ বিচাৰিম যে চিটুৱেশ্যনছ আহিব লাইফত, কিন্তু এতিয়া সেইটো মেনিফেষ্টেশ্যনক দুখ দিলে নহ'ব, সেইটো আপোনাৰ ৰেছপনচিবিলিটি. কিয় সেই চিটুৱেশ্যনটো হৈছে, সেই চিটুৱেশ্যনটো ঠিক আছে, বেয়া চিটুৱেশ্যন হৈছে, ইয়াক মই ভাল কেনেধৰণে কৰিব পাৰোঁ, কিপ আস্কিং কুৱেশ্যন আৰু চলিউশ্যনছ বিচাৰিবলৈ আৰম্ভ কৰক. কিন্তু হতাশ হৈ দুখত থাকি লাভ নাই. যদি অকণ সময় হতাশ হৈছে, দুখ হৈছে, থাকক অকণ সময়, নিজৰ লগত অকণ সময় কটাওক, কাৰোবাক কওক, কাউন্সেলিং লওক, গেট ইট ছল্ভড. চিম্পল এজ দ্যাট. লাইফ ইজ ভেৰি চিম্পল. আমিয়ে কমপ্লিকেট কৰি আছোঁ. একদম সহজ সৰল জীৱন আমি নিজেই ইচ্ছাকৈ কমপ্লিকেট কৰোঁ. দেখিছে নহয়, ইমান সহজকৈ আমাক গোটেই কথাখিনি বুজাই দিছে নাবিছে. আৰু সঁচাকৈ যেতিয়া আমি এনেকুৱা ধৰণৰ কথা বতৰাবিলাক পাতোঁ, এটা বস্তু মই অনুভৱ কৰোঁ যে আমি যে সেই বস্তুবিলাকৰ মেৰ পেছত সোমাই যাওঁ নহয় কেতিয়াবা, এইটো কিয় হোৱা নাই, ক্ৰাইং এণ্ড ক্ৰিবিং এবাউট দ্যাট থিং, কিন্তু সেইটোৰ পৰা আমি ওলাই আহি যদি চাই সেই বস্তুটোৰ চলিউশ্যন ওলাব পাৰোঁ, তাতকৈতো ভাল কথা একো থাকিব. অফক'ৰ্চ. আৰু সেইকাৰণে মই টেৰো ৰিডিংটো খুব ভাল পাওঁ. মই নিজে যেতিয়া টেৰো স্প্ৰেড কৰোঁ মোৰ ক্লায়েণ্টৰ, বহুখিনি ক্লেৰিটি পাই যাওঁ. মানে এটা ইনচিডেণ্ট, মোৰ খুব ভাল ক্ল'জ এগৰাকী বান্ধৱী, তেওঁ ডক্টৰ হয়, HOD হয়, এণ্ড ভাবিছোঁ ডক্টৰছে মোৰ পৰা বেছি ডক্টৰজেই টেৰো ৰিডিং কৰে, চ' আৰ্টিষ্টখিনিও কৰে. চ' কি হয়, যেতিয়া মই তেওঁ কৈছিলে, নাবিছ মোৰ এক্সাম এটা আছে, মই পাছ কৰিম নে ফেইল কৰিম চাবা নেকি? মই চালোঁ, বৰ এটা ভাল ৰিজাল্ট নাছিলে. মই শুনচোন তই ফেইল কৰিবি. তাই কি কৈছে, থেংক ইউ ছ' মাছ, মোক এই স্পিৰিটটো লাগিছিলে, এতিয়া মই ইমান কষ্টকৈ পঢ়িম, এতিয়া মই গম পাইছোঁ মই প্ৰায়ৰিটি কিহত দিব লাগিব. আৰু মই কৈছোঁ একজেক্টলি, যেতিয়া তুমি কাৰ্ড ৰিভাৰ্চ কৰিবা, তাৰমানে তুমি কষ্ট কৰিবা, তোমাৰ লাইফ ডেফিনেটলি চেঞ্জ হ'ব, তুমি এক্সাম ডেফিনেটলি পাছ কৰিবা. আৰু সেই বস্তুটো তাইক ইমান হিট কৰিলে যে তাই ইমান কষ্টকৈ পঢ়িলে যে ভাল হৈ গ'ল. ঠিক তেনেকৈ যেতিয়া টেৰো স্প্ৰেড কৰোঁ, টেৰোটো যদি কিবা লিখা আছে যে অসুবিধা এটা আছে, সেই অসুবিধাটো নহ'বলৈ মই কি কৰিব লাগিব, এতিয়া সেই টেৰো স্প্ৰেড কৰি আমি গম পাই যাম. কিন্তু টেৰো মানে ফৰ্চুন টেলিং নহয়, টেৰোৱে ৱে অফ লাইফ দেখাব, অপশ্যনছ দেখাব, এই অপশ্যন A, অপশ্যন B, অপশ্যন C, তুমি কোনটো অপশ্যন ল'বা সেইটো তোমাৰ ওপৰত কথা. এতিয়া তুমি যিটো টেৰো ৰিডিং প্ৰেক্টিচ কৰি আছা, মানুহক ছেশ্যনো দিয়া, মোৰো মাজতে তুমি খুব ধুনীয়াকৈ 2-3টা মানে ৰিডিং দিছা. এতিয়া যদি কোনোবাই ইচ্ছা কৰে, বিকজ তুমি বহুত ব্যস্ত থকাৰ কাৰণে মই এই প্ৰশ্নটো সুধিব লগা হৈছে, যদি কোনোবাই তোমাক কণ্টেক্ট কৰিব পাৰে ৰিগাৰ্ডিং এনি ছেশ্যন, এনি কনচালটেশ্যন, তুমি কেনেকৈ তেওঁলোকক যোগাযোগ কৰিবলৈ দিবা? তেওঁক কল কৰিলে হ'ল, তাৰপিছত তেওঁ মোক কল কৰি কিনে কানেক্ট কৰাই দিব. নহ'লে মই ইনষ্টাগ্ৰামত আছোঁ, য়েছ দেটছ নাবিছ. মই জেনেৰেলি মই ফেচবুক, টুইটাৰ ক'তোৱেই নাই, অকল ইনষ্টাগ্ৰামত আছোঁ, আৰু সেয়া হ'ল য়েছ দেটছ নাবিছ. আৰু আপোনালোকে এটা কৈ থওঁ যে আমাৰ এই অনুষ্ঠানটো যিসকলে চাই আছে, আৰু আপোনালোকে যদি কোনোবাই বিচাৰে যে কনচালটেশ্যন বা কিবা সুধিব লগা থাকে টেৰোৰ ওপৰতে হওক বা এনি কাইণ্ড অফ আপোনালোকৰ মাইণ্ড পাৱাৰ কিবা তেনেকুৱা ধৰণৰ ছেশ্যনৰ কাৰণে নাবিছক যদি যোগাযোগ কৰিব বিচাৰে, তেতিয়াহ'লে তলত কমেণ্ট কৰিব, মই আপোনালোকক তেনেকৈ নাম্বাৰটো যোগাযোগৰ বাবে দি দিম. হেপী টু হেল্প, এবছলিউটলি. আৰু তেওঁ আপোনালোকক ডেফিনেটলি হেল্প কৰিব, বিকজ তেখেতে এইটোৰ ওপৰতে কাম কৰি আছে. ইটছ লাইক হেল্পিং আদাৰ্ছ. সেইদিনা শিৱসাগৰৰ পৰা এগৰাকী ক্লায়েণ্টে কল কৰিছিলে, ব্ৰেকআপ হ'ল,
মানে Right. মানে ল'ৰাজনে ছোৱালীজনীক এৰিব বিচৰা নাই কাৰ্ডো বৰ এটা ষ্ট্ৰং অহা নাই কিন্তু মই কাউন্সেলিং কৰিলোঁ মই সুধিলোঁ যে তোমাৰ লাইফত প্ৰায়ৰিটি কি কেৰিয়াৰ নে ৰিলেশ্যনশ্বিপটো মানে ৰিলেশ্যনশ্বিপ এইটো কাৰণে হোৱা নাই বিকজ তেওঁৰ কেৰিয়াৰটো ষ্টেবল নহয় প্ৰব্লেমটো ক'ত হৈছে কেৰিয়াৰটো ষ্টেবল নহয় আচ্ছা কেৰিয়াৰটো ষ্টেবল কৰা কিন্তু তেতিয়া ল'ৰাজনে ক'লে যে তেতিয়ালৈকেতো তাইৰ বিয়া হৈ যাব মই কৈছোঁ কেৰিয়াৰটো ষ্টেবল কৰা কাৰণ তুমি যেতিয়া ষ্টেবল হ'বা তেখেত গুচি যাব নিশ্চয় কি ঠিক তোমাৰ বেলেগ আন এগৰাকী কোনোবা আহিব পাৰে যদি তোমাৰ কেৰিয়াৰ ষ্টেবল নোহোৱা কাৰণে তেওঁ তোমাক এৰি আছে তাৰমানে শ্বি ইজ নট মেণ্ট ফৰ ইউ ৰাইট আৰু কেতিয়াবা কি হয় চিটুৱেশ্যন এগেইন মই তেখেত ছোৱালীজনীক নুদুখোঁ ল'ৰাজনকো নুদুখোঁ চিটুৱেশ্যনছ তেনেকুৱা থাকে নহয় জানো পল্লৱী লাইফত চবৰে বেলেগ বেলেগ চিনাৰিঅ' চিটুৱেশ্যন চেলেঞ্জেছ তেতিয়া সেই মিলনটো হোৱা নাই কিন্তু সেইটো লৈ তুমি মাথা মাৰি বা তাৰ ৰিডিং কৰি লাভ নাই তাৰ কাৰণে তুমি কাম কৰিব লাগিব কাম কৰা ষ্টেপছ লোৱা টেক একশ্যন টেক ৰেছপনচিবিলিটি সেইটোৱে আমি শিকিছোঁ সেইটোৱে মই সদায় সকলোকে কওঁ এটা মই দেখা পাওঁ যে আজিকালি যে ইমান বেছিকৈ তোমাৰ বিবাহ বিচ্ছেদ মানুহৰ মানুহে ইজনৰ প্ৰতি প্ৰতাৰণা আৰু আমি নিউজবিলাকত দেখিয়ে থাকোঁ যে ট্ৰাষ্ট ফেক্টৰটো ক'ৰবাত নহয় ক'ৰবাত মানুহবিলাকক কমি গৈছে মানে বৈবাহিক জীৱনতে হ'লেও মই চাওঁ তেনেকুৱা ধৰণৰ তুমি এইবিলাক কি কাৰণে হৈছে বুলি ভাবা বাৰু ৰিজনছবিলাক কাৰণ তোমালোকে এইটো বস্তুত আছা গতিকে ৰিজনছবোৰ কেনেকুৱা ভাবা আৰু সেই বিষয়টোত কেনেকৈ ধৰণে কাম কৰিব লাগে কাৰণ ৰিলেশ্যনশ্বিপ ইজ এ ভেৰি বিগ ইছ্যু ৰিলেশ্যনশ্বিপ ইজ এ ভেৰি বিগ ইছ্যু আৰু ৰিলেশ্যনশ্বিপ সম্বন্ধ গঢ়াটো বৰ সহজ কিন্তু সেইটো কণ্টিনিউটিটো বহুত ডাঙৰ এটা বিচ্ছেদটোতো আৰুৱেই সহজ হৈ গৈছে মানে এটা মেছেজতো বিচ্ছেদ হৈ যাব পাৰে এটা কলত হৈ যাব পাৰে বা এয়া হৈ যাব পাৰে আৰু বিচ্ছেদ হোৱাৰ পিছত যে বৰ তিতাকেহা মন্তব্য এজনে আনজনৰ প্ৰতি কৰে সেইটো আৰু দুখ লগা কথা হৈ যায় গতিকে এইবোৰ ক্ষেত্ৰত আচলতে কাৰণ মাল্টিপল কাৰণ হ'ব পাৰে কিন্তু তাতকৈ ডাঙৰ কথা এটা হৈছে ভাল প্লাছ বেয়া যে দুয়ো ইণ্ডিপেণ্ডেণ্ট হ'বলৈ ধৰিছে both the partners are very independent আৰু যিহেতু যেতিয়া তুমি ইণ্ডিপেণ্ডেণ্ট হৈ যোৱা পৰিৱেশ অনুযায়ী তোমাৰ এক্সপিৰিয়েঞ্চ বেলেগ হৈ যায় থিংকিং প্ৰচেছ বেলেগ হৈ যায় আৰু তেতিয়া সেই মনোমালিন্য হ'বলৈ আৰম্ভ কৰে চ' একেবাৰে এটা কমন গ্ৰাউণ্ডত অহা দুয়োটা পক্ষৰ বাবে খুব জৰুৰী হৈ পৰে আৰু এজনে আনজনক ৰেচপেক্ট কৰাটো খুব জৰুৰী যদি ৰেচপেক্ট নাই আৰু যদি ট্ৰাষ্ট নাই সেইটো সম্পৰ্ক টেঙা হ'বই হ'ব চ' ট্ৰাষ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ট্ৰাষ্ট আনাটোৱেই ডাঙৰ কথা আৰু এটা মই তোমাক ইণ্টাৰপ্ৰেট কৰি মাজতে সেয়া কৰি পেলাই এটা কুৱেশ্যন সুধিছোঁ খুব কুৱেশ্যনটো আচলতে ইমান ইজিও নহয় এনচাৰটো মই জানো কাৰণ কি হয় বৈবাহিক জীৱনৰ কথা কৈছোঁ দেই বৈবাহিক জীৱনত কি হয় এতিয়া ধৰা এনেকুৱা এটা সময় আহি পায় আমি বলিউডতো দেখিছোঁ ইভেন আমাৰ ইয়াতো দেখি থাকোঁ এনেকুৱা ধৰণৰ আজিকালি একদম কমন হৈ গৈছে এইবিলাক বৈবাহিক জীৱনতো যে যদি ভাল লগা নাই থাকি মানে ডাইৰেক্টলি তেওঁলোক ডিভৰ্চত গুচি যায় বা ছেপাৰেশ্যনত গুচি যায় তুমি এই কথাটোত কোনটোত তুমি পক্ষপাতি যে সোনকালে ডিভৰ্চ লোৱাটোত নে যে অকণমান তেওঁলোকে সময় দিব লাগে ৰিলেশ্যনশ্বিপটোত কি বুলি ভাবা তুমি অকণমান এজনে আনজনৰ লগত সময় কটাব লাগে আৰু যদি কিবা কাৰণত যাৰ ৰিলেশ্যনটোত তেওঁলোক হেপ্পী নাই থাকি লাভেই নাই সেইটো থাকি লাভেই নাই যিটো বস্তু টক্সিক হৈ গৈছে বা যিটো বস্তু তোমাক কোনো ধৰণৰ সুখ দিয়া নাই তুমি সুখী নহয় তোমাৰ পাৰ্টনাৰজন সুখী নহয় থাকিব কেলে লাগে তাতে চেষ্টা কৰিব লাগে এনেকুৱা নহয় যে আজি মোৰ বৰ লাগিছে এইটো মানে চেণ্ডউইচ বাৰ্গাৰ নহয় যে মোৰ আজি এইটো ভাল লগা নাই মই টেষ্ট চেঞ্জ কৰিম বাট দেন যদি পাৰা নাই টানিব পৰা নাই এৰি দিয়াটো আই থিংক ইজ দ্য বেষ্ট অপশ্যন যিটো বস্তুত তোমাৰ হোৱাই নাই যিটো বস্তু নায়ে তাতে ঠিকেই হ'ব চোৱা যদি তুমি একেলগে আঠা লাগি থাকা এক্সট্ৰা মেৰিটেল এফেয়াৰ হ'ব এইজনে আনজনৰ এফেয়াৰ হ'ব সেইটো এফেয়াৰ হ'ব যদি ইফ ইউ আৰ অ'কে উইথ ইট গ' অন কংগ্ৰেচুলেশ্যনছ কিন্তু যদি নহয় দেন আই থিংক ইটছ অলৱেজ গুড টু মানে হেপিলি ইন আ ভেৰি ফ্ৰেণ্ডলি ৱে ভাল মনেৰে ছেপাৰেশ্যন হোৱাটো ভাল তেতিয়া কি হয় সম্পৰ্কটো অকণমান হ'লেও মধুৰ হৈ থাকে এজনে আনজনে ৰাস্তাই ঘাটে দেখিলেও বন্ধুৰ নিচিনা এজনে আনজনক গ্ৰীট কৰিব সেই বস্তুটো থাকিলে ভাল আই থিংক ছেপাৰেশ্যন বস্তু বৰ এটা বেয়া নহয় কিন্তু সেই ফ্ৰেণ্ডলি ৱেত যদি ছেপাৰেশ্যনটো হয় আই থিংক সেইটো বেছি বেষ্ট মই কিন্তু দেখা নাই যে ফ্ৰেণ্ডলি ৱেত হোৱা মানে যদিও আমি মোৰ ছেপাৰেশ্যন হৈছিলে বহুত ফ্ৰেণ্ডলি মোৰ ছেপাৰেশ্যন বিৰাট ধুনীয়া ইনফেক্ট তুমি মোক যদি মোৰ এক্সক যদি সোধা মোৰ কথা ভালকৈ ক'ব আৰু ময়ো মোৰ এক্সৰ বিষয়ে যদি কওঁ মই খুব ভালকৈ ক'ম কাৰণ মোৰ এক্সবোৰ সঁচাকৈ খুব ভাল আছিলে মই বেয়া ক'বলগীয়া একোৱেই নাই এক্সেক্টলি চি দিছ ইজ মি পল্লৱী আৰু এনেকুৱা মোৰ এক্সো হয় ইমানেই ভাল মানে কি হয় জানা এই বস্তু মিউচুৱেল ট্ৰাষ্ট ৰেচপেক্ট যদি অংকটো মিলা নাই
অংক মিলা নাই আমি চেষ্টা কৰিছো নাই মিলা কিন্তু তথাপিতো মনোমালিন্য এটা আহে অফ কোৰ্চ কাজিয়াটো লাগিবই এইটো সিটো হ'বই সেই অলপ দিনৰ কাৰণে নো ডাউট এটা সময়ত গৈ পেলাই ঠিক আছে ওকে তুমি নিজৰ ৰাস্তাত যা তুমি নিজৰ কিন্তু দ্যাট পইণ্ট অফ টাইম যেতিয়া তোমালোকৰ এটা ক্লাছ হ'ব for at least for a week or maybe a 2 তেতিয়াতো তোমালোকৰ কিমান ক্লাছ এটা আহে ক্লাছ আহিব ক্লাছ আহাৰ পিছত সেই বহি কথা পতা শান্ত শিষ্টভাৱে যেনেকৈ আজি আমি কথা পাতি আছো ঠিক তেনেকৈ পাৰ্টনাৰেও কথা পতাটো দৰকাৰ ইদাৰ SMS বা টেক্সট হোৱাটছএপ বা মুখামুখি সদায় বেষ্ট হয় যদি ক্লিয়াৰ কনভাৰচেশ্যন ক্লিয়াৰ কমিউনিকেশ্যন থাকে অ'পেন কমিউনিকেশ্যন থাকে আই থিংক প্ৰব্লেম ছল্ভ যদি হোৱা নাই অংকটো মিলা নাই যে এই মেথছটো মিলা নাই জীৱনৰ এই অংকটো আই থিংক ইটছ অলৱেজ গুড টু ছেপাৰেট খালি আমি ভাল কামনা কৰিব লাগে ছেপাৰেশ্যনৰ পিছত খালি মই এটা বস্তু দেখিছোঁ বহু কাপলছ মোৰ ফ্ৰেণ্ডছৰ মাজত খুব বদনাম গায় এই বস্তুটো বিৰাট বেয়া ইমান দিনে ভাল পাই থাকিলা ইমান দিনে একেলগে থাকিলা এই বেয়া হোৱাৰ পিছত ছেপাৰেশ্যন হোৱাৰ পিছতহে বেয়া গুণবিলাক কেলে কৈ থাকা যেতিয়া একেলগে থাকা তেতিয়াতো একদম হি ইজ দ্য বেষ্ট শ্বি ইজ দ্য বেষ্ট বেয়া হোৱাৰ লগে লগে কেলে ইমান বদনাম চ' আই থিংক সেই বদভ্যাসটো এৰিব লাগিব যেতিয়া ছেপাৰেশ্যন ঠিক আছে আমাৰ মিলা নাই উই মিউচুৱেলি ডিচাইডেড টু ছেপাৰেট কিছুমান শব্দ এইবোৰ শব্দ ৱৰ্ডছ এইবোৰতো ফ্ৰিকুৱেঞ্চি থাকে আমি যি ব্যৱহাৰ কৰিম শব্দ তাৰ ফ্ৰিকুৱেঞ্চি উইল ফল বেক মানে এভৰিথিং হেজ এন একশ্যন আৰু এইবোৰ মেনিফেষ্টেশ্যনতো কাম কৰে সেইকাৰণে নেগেটিভ ৱৰ্ডছ নেগেটিভ থটছ মনলৈ আনিব নালাগে পজিটিভ থটছ পজিটিভ ৱৰ্ডছ ব্যৱহাৰ কৰিব লাগে তেতিয়াই কি হয় জীৱনটো পজিটিভিটিৰ প্ৰতি অকণমান ঢাল খাবলৈ ইজি হৈ যায় লাইফ বিকামছ ইজি মই কৈ আছোঁ ন তোমাক পল্লৱী লাইফ ইজ ভেৰি ইজি এণ্ড ভেৰি চিম্পল আমিয়ে কমপ্লিকেট কৰি আছোঁ আৰু ফেমিলি পাৰ্চন হয় খুব বেছি তুমি এই ক্ষেত্ৰটোত কি ক'বা ৰাইজক মানে মই সেইটোৱে ক'ম যে ফেমিলিক টাইম দিয়ক ফেমিলি is important তুমি successful হোৱা failure হোৱা তোমাৰ লাইফত challenges আহিছে তোমাক সকলোৱে লেলে চেই কৰিছে তোমাক সকলোৱে এৰি দিছে ঘূৰি পকি কিন্তু ঘৰৰ মানুহখিনিয়েহে আকোৱালিব বাকী কোনেও নকৰে so ঘৰৰ মানুহক exactly and never take ঘৰৰ মানুহ এজন মেম্বাৰ could don't take them for granted কাৰণ তেওঁলোক তোমাৰ real friend তেওঁলোক তোমাৰ মানে ৱেল উইচাৰ কাৰণ ঘৰৰ মানুহৰ বাহিৰে আন সকলোবোৰ আহিব যাব ঘৰৰ মানুহ আহিব যাব কোনোবাইতো এদিন এৰি যাবই কিন্তু মই সদায় ভাবোঁ যে ফেমিলি ফাৰ্ষ্ট এণ্ড তাৰপিছত আহে ফ্ৰেণ্ডছ যি ফেমিলিৰ নিচিনা হৈ যায় আৰু বৰ বেছি ফ্ৰেণ্ডছ থকাটো ভাল বেয়া মই নকওঁ মোৰ একো পইণ্ট অফ ভিউ নাই কিন্তু এনেকুৱা ফ্ৰেণ্ড থাকিব লাগে যি তোমাক জাজ নকৰে এনেকুৱা ফ্ৰেণ্ড থাকিব লাগে যি তোমাক ৰাইট ৰং চব সময়তে বুজায় কিন্তু লগতো থাকে এনেকুৱা ফ্ৰেণ্ডছ থাকিব লাগে যাৰ কোনো স্বাৰ্থ নাথাকে নিস্বাৰ্থ মানে তোমাৰ লগত যিজন থাকিব সেইজনে তোমাৰ বন্ধু আৰু মোবাইলৰ কথাটো কোৱা কেনেকৈ মানুহে এভয়েড কৰিব পাৰে ইমান ইজি মোৰতো বহুতে আকৌ কমপ্লেইন কৰে যে মই বেছি মোবাইলত থাকোঁ কাৰণ মোৰ কেপিয়ে মোবাইলতে যিহেতু এটা ক্লিনিকৰ সৈতেও জড়িত হৈ আছোঁ তাতে মই ৰিলছ আপলোড কৰিব লাগে ছ'চিয়েল মিডিয়া থাকিব লাগে সেইটোতো মোৰ প্ৰফেশ্যনেল ৱৰ্ক কিন্তু মোৰ মই টাইমলাইন এটা ছেট কৰি দিছোঁ 2 hours এদিনত চ' 2 hoursৰ তো মোৰ 45 minutesৰ ওপৰত মই নাথাকোঁ কিন্তু মই অকণ সময় অনলাইন লগে লগে মোক দেখিবা যদি গ্ৰীণ হৈ আছে অনলাইন আছোঁ যদিও মই অনলাইন লগ আউট মোৰ কামখিনি হৈ গ'ল আই এম ডান ইমান ইজি জানানে একদম ইজি মোৰ মানে ইমান প্ৰব্লেম নাই মই ঘৰ যোৱাৰ লগে লগে মোৰ ফোন এনেকুৱা দলিয়াই দিওঁ মই নাজানো তাৰপিছত ৰিং হৈ আছে মোৰ ফোন চাইলেণ্টত থাকে মোৰে বহুত বাৰ হয় মোৰ নটিফিকেশ্যনছ নাই আনচাৰ নাই নাবিছৰ পৰা আনচাৰ নাই আই এম ছ' চৰি বিকজ মোৰ হোৱাটছএপ নটিফিকেশ্যনছ অফ জিমেইল নটিফিকেশ্যন অফ SMS নটিফিকেশ্যন অফ মোবাইল চাইলেণ্ট মই গমেই নাপাওঁ মানে অকণ নিজৰ লগত থাকি ভাল পাওঁ নাই এইটো এটা সঁচাকৈ ভাল সেইকাৰণে মই এইটো উত্থাপন কৰিছোঁ কাৰণ কি হয় ন আজিকালি আমি মানে এনেকুৱা হৈছে ছ'চিয়েল মিডিয়া যুগ যিহেতু এইটো ছ'চিয়েল মিডিয়া হৈয়ে গৈছে আমাৰ মানে এনেকুৱা হৈছে ইনষ্টাগ্ৰামত গ'লো গোটেই ৰিল চাই মানে তুমি ক'ত গৈ পাবাগে তোমাৰ এনাৰ্জি ড্ৰেইন হৈ যায় তাৰপিছত তোমাৰ ভাগৰ লাগিবলৈ ধৰিবা তুমি ক্ৰাংকি হ'বলৈ আৰম্ভ কৰিবা চ' ইনফেক্ট আমি মাজতে আমি এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ এটাত গৈছিলোঁ তাতে কি হৈছিলে জানা বেছিভাগ ল'ৰা ছোৱালী ইনক্লুডিং মাক দেউতাক তেওঁলোক গোটেইকেইজন একেলগে ফেমিলি ট্ৰিপত গৈছে চবেই মোবাইল চাই আছে খোজকাঢ়িছে এনেকুৱা ৰেষ্টুৰেণ্টত বহিছে এনেকুৱা ইনফেক্ট ডিজনীলেণ্ডত ড্ৰাইভ লৈছে এনেকুৱাই আছে ইনফেক্ট এমিউজমেণ্ট পাৰ্কতো এনেকুৱা আছে তেন্তে তোমালোকে মানে দে আৰ নট লিভিং দ্য মুভমেণ্ট প্ৰেজেণ্টত থকাই নাই মানে ইমান AI হৈ গৈছে আৰু ইমান মানে আৰ্টিফিচিয়েল হৈ গৈছে ভাৰ্চুৱেল ৰিয়েলিটি ইজ একচুৱেলি নট দ্য এবছলুট ৰিয়েলিটি ৰিয়েলিটি ইজ দিছ
Yes. এই বস্তুটো যেতিয়া আমি বুজিম আই থিংক সোনকালে বুজাটো ভাল বিফৰ ইটছ টু লেট আৰু মই নাজানো চ' তোমাৰো কামৰ কাৰণে তুমি থাকা যায় মই জানো তুমি অকণমান ছ'চিয়েল মিডিয়া ৰিলছ চাই থাকা চাব লগা হয় বুলি নহয় মোৰো কাইণ্ড অফ তেনেকুৱা হয় যে মই যেতিয়া মোৰ নিজৰ পেজৰ কাৰণে আপলোড কৰোঁ ন তেতিয়া তোমাৰ ৰিলছত সোমাই যোৱা যায় আৰু ৰিলছ বোলা বস্তুটো কি এইটো দেখোন ধুনীয়া কৰিছে এইটো দেখোন ধুনীয়া কৰিছে চ' তেনেকে মোৰ মানে এই বস্তুটো টাইমটো গুচি যায় আৰু মিমছ চোৱা যায় চ' তুমি এটা টাইমাৰ ছেট কৰি ল'ব পাৰা যে মই ইমানখিনি সময় চাম তাৰপিছত প্ৰথম দুদিনমান চেলেঞ্জিং লাগিব তাৰপিছত আৰামছে পাৰা হৈ যাবা একদম সহজে নাথিং ইজ ইম্পচিবল ৰিয়েলি গ্ৰেটফুল টু ইউ মই ডেফিনেটলি এইটো প্ৰেক্টিচ কৰিম আৰু মানে কমাব চেষ্টা কৰিম যে মানে এটলিষ্ট এইটো টাইমটো কমাই পেলাই একদম ডাইৰেক্টলি এইটো তুমি যদি সেইটো কৰিব পাৰা না বিশ্বাস কৰা কিশোৰে চাগে মোক ফ্লেট এটা গিফ্ট কৰি দিব কিশোৰ তাকে আজি কিশোৰৰ কথা ওলাইছে মানে মোৰ হাজবেণ্ডৰ কথা কৈ আছে তুমি নোকোৱা নেকি কেতিয়াও তেওঁৰ কথা ইমান ভাল মানুহজন ইমান ভাল ব্যক্তিজন তোমাক ইমান ধুনীয়াকে সহ্য কৰি থাকে নাই মই ভাবি আছো কিশোৰক লৈ এটা এপিছড কৰিম কথাই নাপাতে সি কি কথা কেমেৰাটোৰ আগত বহাই দি দিবা এইটো বহন দিব আৰু একোৱেই নকবচোন তোমাৰ ল'ৰাক আনিব পাৰা সি বেছি কথা কয় ল'ৰা পুৰা স্মাৰ্ট নাই মানে কি হয় সেইটোৱে মই ক'লো যে তোমাৰ ফেমিলি কথাটো এতিয়া এনেকুৱা হৈ গ'ল মানে মোৰ হাজবেণ্ডজন কাৰণ মোৰ এতিয়া তেওঁক লগ পোৱা 19 years হ'ল চ' ইটছ লাইক আমি দুয়োজনে একেলগে আজি সুবিধাটো পাইছোঁ কাৰণে কৈছোঁ আৰু একেলগে ডাঙৰ হোৱাৰ দৰে এতিয়া মানে মোৰ এনেকুৱা লাগে হি ইজ লাইক মাই গাৰ্লফ্ৰেণ্ড মোক মানে চাই আছে এইটো কৰিছানে সেইটো কৰিছানে তেনেকুৱা ফিল হয় মোৰ দেন লাইফ পাৰ্টনাৰ উই আণ্ডাৰষ্টুড ইচ আদাৰ ভেৰি ৱেল আৰু মোৰ ভাইবছটো তেওঁ গম পায় মানে মই কোনখিনি ইভেন মোৰ যদি কেতিয়াবা মনো বেয়া লাগি থাকে মানে এনেই মই ধৰা কিবা এক্টিং মাৰি আছোঁ মন বেয়া সেইটো বেলেগ কথা কেতিয়াবা কৰা যায় ন তেনেকুৱা সেইটো মোক গম পায় কিন্তু যেতিয়া সঁচাকৈ হয় হি ৰিয়েলি ষ্টেণ্ড মানে ষ্ট্ৰং দেখিছোঁ আৰু মানে কিশোৰৰ সেই গুণটো খুব ভাল শলাগ লওঁ আৰু আই থিংক পাৰ্টনাৰ্ছবোৰ তেনেকুৱাই হ'ব লাগে এজনে আনজনক ছাপৰ্ট কৰাটো খুব দৰকাৰ হৈ পৰে আৰু সদায় একেটা ধৰণৰ মুড নাথাকে নহয় জানো কেতিয়াবা যদি সেইটোৱেইতো পাৰ্টনাৰশ্বিপ সেইটোৱে কমিউনিয়নশ্বিপ নহয় জানো ফ্ৰেণ্ডছ হ'বলৈ চেষ্টা কৰিব লাগে গুড একদম ক্ল'জ ফ্ৰেণ্ডছ আছিলোঁ চ' মে বি দ্যাট ইজ দ্য ৰিজন যে আমি খুব বেছি ইজনে সিজনৰ লগত আণ্ডাৰষ্টেণ্ডিংটো আমাৰ আছে আমি ডেফিনেটলি দৰকাৰ কাজিয়া লাগো কিন্তু তাৰপিছতো একো মানে সেই বস্তুটো ছল্ভ কৰিব পৰা প্লাছ ইজনে সিজনক সেই বস্তুটো বুজাব পৰাটো মানে খুব এটা ভাল তেনেকুৱা বুলি ভাবোঁ সহ্য শক্তিটোও লাগে কিন্তু দেই ৰিলেশ্যনশ্বিপৰ আৰু এটা বস্তু সহ্য কৰিব জানিব লাগিব কিশোৰৰে প্ৰশংসা হৈছে মই মানে নাই তুমি ইমান ধুনীয়াকে কৰি আছা তোমালোক দুজনৰ যিটো পাৰ্টনাৰশ্বিপ বিজনেছতে হওক বা এনে ৰিয়েল লাইফতে হওক ইমান ধুনীয়াকে চলাই আছা অল দ্য বেষ্ট টু বথ অফ ইউ তোমাৰ কথা পাতিম আজি মোৰ নহয় আমি কথা পাতিলোৱে নেকি বহুতখিনি হৈয়ে গ'ল চাগে আমাৰ নাই হোৱা এতিয়া বহুত কথা সুধিব লগা আছে চ' এতিয়া আমি অকণমান লাইট নোটত কথা পাতিম কাৰণ তুমি যিহেতু কৈছাই যে তোমাৰ লাইফত মানে প্ৰেম ভাল পোৱা আৰু তুমি ডেফিনেটলি ইউ স্প্ৰেড লাভ টু পিপল চ' তোমাৰ প্ৰেম ভাল পোৱাৰ ওপৰত তোমাৰ কেনেকুৱা ধৰণৰ আৰু তোমাৰ বৰ্তমান মানে হাউ ইজ ইয়ৰ লাভ লাইফ মোৰ কাৰণে এটা কথাই কওঁ মানে ইনফেক্ট ডিউৰিং ব্ৰেকআপছ অলছ' আগতে মই সদায় কৈছিলোঁ লাভ ইজ আমেজিং মানে ইউ শ্বুড ফল ইন লাভ মানে প্ৰেমত থাকিব লাগে প্ৰেমত পৰিব নালাগে প্ৰেমৰ সেই অভিজ্ঞতাটো ল'ব লাগে আৰু সেই প্ৰেম মানে কি জানা এই আন এজন ব্যক্তিৰ প্ৰতি প্ৰেম নহয় নিজৰ লগত প্ৰথমতে প্ৰেম কৰিব শিকিব লাগিব যেতিয়া আমি নিজকে ভাল পাম আই থিংক ছাৰাউণ্ডিঙেও ভাল পাবলৈ আৰম্ভ কৰিব পৰিৱেশটোক ভাল পাব লাগে পৰিৱেশটোৰ লগত এটা অগাধ প্ৰেম এটা থাকিব লাগে গছ পুলিয়েই হওক ঘৰটোৰ প্ৰতি সেই প্ৰেমটো থাকিব লাগে ফেমিলিৰ প্ৰতি সেই প্ৰেমটো থাকিব মোৰ এটা সাংঘাতিক মোৰ ঘৰটোৰ প্ৰতি এটা প্ৰেম আছে নাজানো কেলে আই লাভ মাই হোম মানে ইমান সাধাৰণ চিম্পল তুমি দেখিছাই মোৰ ঘৰটো কিমান চিম্পল বেচিক এটা ঘৰ কিন্তু মই সেই ঘৰটো নাজানো কেলে ইমান ভাল পাওঁ মানে মানে ইমান এস্থেটিককে ৰাখিছোঁ চিম্পল কিন্তু ইমানেই চিম্পল লাইক ঠিক তেনেকুৱাকৈ মোৰ মাৰ লগত মোৰ সম্বন্ধ মোৰ উইথ মাই ফাদাৰ অলছ' ইমান ধুনীয়া এটা সম্পৰ্ক নহয় জানো মানে সেইবোৰ বস্তু মই খুব ভাল পাওঁ তাৰপিছত মই নিজৰ ওপৰত খুব মানে ৱৰ্ক কৰোঁ নিজকে ভাল যেতিয়াই মই ন'টিছ কৰিছোঁ মই নিজকে ভাল পাবলৈ অকণমান কমাই দিওঁ তেতিয়া মোৰ এক্সটাৰ্নেল প্ৰব্লেমছ আৰম্ভ হ'বলৈ ধৰে আকৌ আই কাম বেক এণ্ড আই ষ্টাৰ্ট ছেল্ফ কেয়াৰ ছেল্ফ লাভ তেতিয়া থিংছ ইম্প্ৰুভ চ'
বৰ্তমান যদি তুমি মোক এতিয়া সোধা আচলতে এইবোৰ তুমি জানিবলৈ বিচৰা নাছিলা তুমি বেলেগ এটা কথা জানিবলৈ বিচাৰি আছা যে বৰ্তমান নাবিছৰ ষ্টেটাছ কি কমিটেড নে ইন ৰিলেশ্যনশ্বিপ নে কি চলি আছে চাওঁচোন কি হয় দেখা যাব আগতেও বহুত প্ৰেমত পৰিছিলোঁ আগতেও মোৰ মানে বেছিক মানে জানিবলৈ ইচ্ছা গৈ আছে যে হাউ ইউ একচেপ্ট লাভ ইন ইয়ৰ লাইফ মানে কেনেকুৱা তোমাৰ সেই অনুভৱটো মানে বহুতে কয় মই তাৰমানে বহুতবাৰ কুৱেশ্যন কৰিছোঁ মানে হোৱাট ডু ইউ মিন বাই মানে প্ৰেমটো কি হয় তোমাৰ কাৰণে এনেকৈ সুধিলে বহুতে একদম কিবা কিবি এনচাৰ দি দিয়ে বাট ফৰ ইউ মানে প্ৰেম মানে উইথ ফল্ট দুখ গুণ সকলো মিলাই এটা চুকুন যিটো তাৰমানে তুমি একদম ব্যাখ্যা কৰিব নোৱাৰা মানে লাভ ফৰ মি ইজ দেট সেই প্ৰশান্তি প্ৰশান্তি লাভটো এনেকুৱা এটা বস্তু য'ত তুমি নিজকে উদং কৰি দিব পাৰা নিজৰ লগত মানে তুমি যেতিয়া সেই সময়টো কটোৱা যেন একো নালাগে লাইফটোত এটা চাইলেঞ্চ এটা পিচ সেয়া হ'ল প্ৰেম আৰু সেই প্ৰেমটো যদি পাই গৈছা লাইফত wow আৰু কি লাগে Nabis এটা পাই গৈছে পুৰা he is now in peace I have been in peace মানে কি জানা আৰু এটা বস্তু কি জানা মই বহুতকে ক'ব বিচাৰোঁ যে এতিয়া ধৰা ওৱান চাইডেড লাভ বহুতৰ থাকে বা কেতিয়াবা লাভটো কাম নকৰে you can still love someone but still you can move on and still you should work on yourself and you can have a different partner but you can be in love with someone ভাল পোৱাটোৰ কোনো একো টাৰ্ম এণ্ড কণ্ডিশ্যন নাথাকে কিন্তু মানে পাগল হ'ব নালাগে বলিয়াৰ নিচিনা কাম কৰিব নালাগে ভুল কাম কৰিব নালাগে বেয়া কাম কৰিব নালাগে মানে এইবোৰ বস্তু মনত ৰাখিব লাগে মানে বলিয়াৰলি ডাজন্ট ৱৰ্ক ইট শুড বি ভেৰি চেইন এণ্ড চৰ্টেড কাৰোবাক ভাল পাইছোঁ কিন্তু নিজক পাহৰি যাব নালাগে মই সেইটো বস্তু কিন্তু বিৰাট বিশ্বাস কৰোঁ বহুত ক্ষেত্ৰত মই দেখা পাওঁ যে আজিকালি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই দেখা পাওঁ তেওঁলোক মানে ইমান এটা হতাশ পৰ্যায়লৈ গুচি যায় মানে প্ৰেম ভাল পোৱাতে হওক বা নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত দেখোঁ বহুতে একদম এনেকুৱা হৈ যায় যে মই এতিয়া কি হ'ব মই এইটো কৰিব পাৰোঁ কিন্তু আমাৰ জেনেৰেশ্যনটোত তেনেকুৱা ধৰণৰ মানে আছিলে বুলি মই নাভাবোঁ আমি বহুত কম্পিটিশ্যনটো বাঢ়ি গ'ল ন পেৰেণ্টছৰো অকণমান দুখ আছে যে অমুকৰ ল'ৰা ছোৱালী এনেকুৱা কৰিছে তমুকৰ এনেকুৱা কৰিছে তাৰ উপৰি বহুখিনি কম্পিটিশ্যনো আহি গ'ল কম্পেৰিজন আহি গ'ল এজনৰ আনজনৰ আজিকালি স্কুলছবোৰো তেনেকুৱা হৈ গৈছে আই থিংক প্ৰথম কথা কম্পিটিশ্যন আৰু কম্পেৰিজনটো বন্ধ কৰিব লাগিব ফাৰ্ষ্ট থিং ফাৰ্ষ্ট ছেকেণ্ড থিং তুমি যিটো কৈছা প্ৰেমত যেতিয়া হতাশ হয় এইবোৰ বস্তু অকণমান পেৰেণ্টছ বা ভাই ককাইৰো দায়িত্ব থাকে যে অকণমান ফ্ৰেণ্ডলি নেচাৰত কথাখিনি বুজাবলৈ প্ৰেমত তুমি পৰিছাহে প্ৰথমটো কি ঠিক এইটো ট্ৰু লাভ নহ'বও পাৰে নেক্সট ইজ ইয়ৰ ট্ৰু লাভ ইউ কেন ষ্টিল কিপ চাৰ্চিং মানে জাষ্ট বি অ'পেন তুমি যিমান অ'পেন আৰু ৰিচেপ্টিভ হৈ থাকিবা আই থিংক ইউ উইল ডেফিনেটলি মিট ইয়ৰ ট্ৰু লাভ ট্ৰু লাভ মানে কি নিজকে প্ৰথমে ভাল পোৱাচোন তাৰপিছত বেলেগক ভাল পাবা মোৰতো এটাই প্ৰশ্ন আৰ ইউ লাভিং ইয়ৰ চেল্ফ ট্ৰুলি ইফ য়েছ congratulations you will definitely find someone who deserves you and if it's not meant to be it's not meant to be simple এতিয়া মোৰ নিজৰ ক্ষেত্ৰত কওঁ মই মোৰ সৰুৰ পৰা এটাই কনচেপ্ট আছিলে মই নিজক লৈ বিৰাট সুখী আছিলোঁ দেই আৰু টিল ডেট মানে মই এই বস্তুটো ফিল কৰোঁ মানে when I see myself in the mirror মই তেতিয়াও মোৰ নিজক লৈ হেপী no doubt মই অলপমান বুলি কৈছোঁ অলপমান হেল্ডি বেছিকৈ তথাপিতো মোৰ সেইটো লৈ পেলাই মানে কোনোদিনাখনে মোক এনেকুৱা নহয় যে মই আপোনালোকৰ সন্মুখতো কৈছোঁ মোৰ এনেকুৱা নহয় যে মোৰ ফ্ৰাষ্ট্ৰেশ্যন নাহে মানে সেই যে থাকে এটা ফ্ৰাষ্ট্ৰেশ্যন এই বস্তুটো নাথাকে মই সুখী থাকোঁ নিজক লৈ পেলাই আৰু মই ভাবোঁ সেই বস্তুটো প্ৰত্যেকে মানে হোৱাটো নিজক লৈ সুখী হোৱাত আৰু যদি চেঞ্জ কৰিব বিচাৰিছা নিজকে চেঞ্জ কৰা হু ষ্টপিং কোনোতো মানে বান্ধি ৰখা নাই এতিয়া মোক বহুতে কয় মানে মই কি হয় তুমি দেখিছা মই ইমান ৱৰ্কআউটৰ প্ৰতি অকণমান বেছি এক্টিভ বা খুব সক্ৰিয়ভাৱে এইবিলাকত বিশ্বাস কৰোঁ শৰীৰ চৰ্চা এণ্ড অল দেট বিকজ মোৰ ভাল লাগে কাৰণে মই কৰি আছোঁ কিন্তু সেইটো মোৰ কোনো বডি ডিছমৰ্ফিয়া চিণ্ড্ৰম নহয় বা কোনো ধৰণৰ অসুবিধা নহয় ইটছ জাষ্ট দেট মই ভাল পাওঁ ৱৰ্কআউট কৰি আৰু মই ইমান সাংঘাতিক ৱৰ্কআউট নকৰোঁ মই নেচাৰেল ৱৰ্কআউট কৰোঁ উইদাউট ছাপ্লিমেণ্ট ৱৰ্কআউট কৰোঁ আৰু মই কৰি আছোঁ আৰু মই ইমান দিনে কৰি আছোঁ যেতিয়া মই ভাল পাওঁ মই ঘৰতো ৱৰ্কআউট কৰোঁ কেতিয়াবা মন গ'লে জিমত যাওঁ কেতিয়াবা য়োগা এভৰিথিং আই ডু জাষ্ট মই নিজকে ফূৰ্তিত ৰাখোঁ মানে কি হয় মোৰ ৱৰ্কআউট কৰি ফূৰ্তি লাগে আপোনাৰ হয়তো নাচি ফূৰ্তি লাগিব পাৰে তুমি নিজৰ হিচাপত থাকি ভাল পাব পাৰা খালি এইটো চাবা যে তোমাৰ মেণ্টেল হেল্থত এফেক্ট কৰিছে নেকি তুমি এইটো চাব লাগিব যে মোৰ ফিজিকেল হেল্থত এফেক্ট কৰিছে নেকি যদি কৰিছে তেতিয়া আমি it's always good to take action so সেইকাৰণে energy again keep asking yourself am I fine what is it happening সব ঠিক চলি আছে নে নাই নিজকে নক কৰিব লাগিব এইবোৰ বস্তু খুব দৰকাৰ মই এটা খালি চিম্পল টিপ সবকে দেখাই দিওঁ যে যেতিয়া খুব লো এনাৰ্জি ফিল হয় ন এই ক্লাভিকল এইখিনিৰ তলত
অকণমান ডিপ্ৰেশ্যন এটা আছে মানে এটা গাত ডিপ্ৰেশ্যন মানে সেইটো ডিপ্ৰেশ্যন নহয় এই ডিপ্ৰেশ্যন এই এটা গাত এটা আছে immediately you will start feeling active খুব লেজি ফিল হৈছে এইখিনি জেগা ঠিক আছে কেতিয়াবা যদি খুব ষ্টাক এনাৰ্জি লাগিছে তোমাৰ মূৰটো বিষাই আছে তোমাৰ মনটো ভাল লাগি থকা নাই qigong মই qigong শিকা so qi মানে is energy in China so এই সোঁ হাতৰ পৰা বাওঁ কান্ধত ধৰিবা চেষ্ট নাভি লৈ এই ফ্ৰণ্ট সাইড তল পেটৰ পৰা লৈ ফ্লিক অপোজিট সাইড ফ্লিক এনেকৈ 7 বাৰ 10 বাৰ 11 বাৰ যদি তুমি কৰা you will feel light I already started feeling light তুমি নিজে hands on তুমি try কৰি চোৱা এতিয়া তুমি নিজে feel কৰিবা এনে ধৰা চেষ্ট এটা প্ৰাণিকত flick তো আমি পাইছো ন qigong flick everything is flick আৰু তুমি যেটো যিমান বাৰ কৰা you will start feeling light in fact yoga তো আমি যেটো কওঁ is a shedding the tree থিয় হৈ অকণমান হাত ভৰি জোকাৰিব লাগে এনেকুৱা জপিয়াব লাগে ইটছ লাইক যেনেকৈ গছে জোপায় পুৰণি পাতবোৰ সৰাই পেলাই ঠিক তেনেকৈ আমিও সেই পুৰণা ইম'শ্যনছসমূহ অলগা অলাগতিয়াল ইম'শ্যনছসমূহ পেলাই দিব লাগে যাতে নতুন বস্তুবোৰ ফুলিবলৈ ধৰে আমাৰ জীৱনত ইমান ভাল লাগিছে তোমাৰ মানে কি হয় আমি নৰ্মেলি কি হয় আমি ধেমালি ধৰণৰ কথাবিলাক পাতি থাকো ন ইমান ভিতৰুৱা কথাবিলাক নৰ্মেলি পতা নহয় বৰিছৰি উঠাইছো দে লাহে লাহে একো নাই আচ্ছা এতিয়া লাইট কথা পাতিম বুলি কৈছিলা লাইট কথাত কি সুধিবা কোৱা এতিয়া লাইট কথা মানে এইখিনি আৰু তাতে এটা মই আৰু এটা কথা সুধিব বিচাৰো তুমি ব্ৰিডিঙৰ ওপৰত মোক বহুত কৈ থাকা যে ব্ৰিডিং পেটাৰ্ণ দ্য হাউ ইউ ব্ৰিড সেইটো মানে মানুহৰ আমি উশাহ নিশাহটো যেনেকৈ লওঁ সেইটো বহুত বেছি মেটাৰ কৰে বুলি কয় আৰু নবিশে সেইটো ব্ৰিডিঙৰ ওপৰত সাংঘাতিক এটা ভাল মানে এক্সপিৰিয়েঞ্চ প্লাছ এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব এক্সপিৰিয়েঞ্চ আছে অভিজ্ঞতা আছে গতিকে তুমি ব্ৰিডিঙৰ কথাটো কোৱাচোন কাৰণ আমাৰ দৰ্শকসকল যিসকলে চাই থাকে নহয় তেখেতসকলৰ মাজৰ পৰা আমি বহুত কুৱেৰিজ পাওঁ এট দ্য চেম টাইম তেখেতৰ বহুত কিউৰিয়াছ হয় জানিবৰ কাৰণে গতিকে ব্ৰিডিংটো তোমাৰ লাইফত কিমান তুমি কেনেকৈ লোৱা আৰু হাউ ইউ আৰ প্ৰেক্টিচিং অ'কে চ' আচলতে সঁচা কথা ক'বলৈ গ'লে সদায় ৰাতিপুৱাই উঠিয়ে অকণ সময় দি নিজকে অলপ প্ৰাণায়াম কৰিব লাগে বা ব্ৰেথ ৱাৰ্ক কৰিব লাগে বা প্ৰাণায়াম বুলি নকওঁ ব্ৰেথ ৱাৰ্ক বুলি কওঁ সকলোৰে টেকনিক বেলেগ চ' ঠিক আছে সকলোৱে কৰিব লাগে যদি পাৰে এতিয়া অফিচৰ টাইমতো যদি আছে কাম কৰি আছে তেতিয়াও পাৰে অলপ সময় নহ'লে খোৱাৰ আগত কৰিব লাগে মুঠৰ অলপ সময় নিজকে দিব লাগে বহুত টেকনিক্স আছে বহুত টুলছ আছে প্ৰাণায়াম কৰা বা ব্ৰেথ ৱাৰ্ক কৰা অনুলোম বিলোমেই হওক ভস্ত্ৰিকাই হওক বা হোৱাট এভাৰ কিন্তু চব বাদ দিয়া যদি তুমি এইবোৰ নাজানা সেইবোৰ শিকাবলৈ মই সদায় ৰেডি আছোঁ কিন্তু যদি একো বোলে পৰা নাই কিন্তু ডিপ বেলি ব্ৰিডিংটো খুব দৰকাৰ অ'কে এইটো খুব কৰিব লাগে নহ'লে automatically silence is there so either through nose or through mouth belly breathing বা yogic breathing খুব কৰিব লাগে যেতিয়া আমি কৰোঁ inhale পেটটো ফুলিব chest lift up shoulder উঠিব exhale shoulder down chest sinks belly goes in আমি প্ৰায় ভুল weight breathing কৰোঁ so উশাহ again যদি মই চেষ্টা কৰোঁ automatically you will start feeling nice more অকণমান আৰাম লাগিবলৈ ধৰিলে so it's like that বহুত simple মানে ইমান টুলছ টেকনিক্স এইটো নকৰিলেও হ'ব এইবোৰ মুদ্ৰাবোৰ ল'ব পাৰিলে ভাল নোৱাৰিলেও নাই কিন্তু এনেকুৱা বহিও যদি আপুনি অকণ সময় চকু মুদিয়ে হওক বা চকু মেলিয়ে হওক বহুত হাইপাৰটেনশ্যন থকা মানুহে মেডিটেশ্যন কৰিব নোৱাৰে বা কৰিবলৈ বাধা দিয়া হয় কাৰণ চকু মেলি আৰু এটা কথা মই মানে সেইখিনি সময়ত মানে যেতিয়া আমাৰ লকডাউন পিৰিয়ডটো খুব টাফ আছিলে চবৰে কাৰণে সেইখিনি সময়ত মানে বেছিভাগ মানে ডক্টৰেও কৈছিল যে একচুৱেলি মানুহে আমি নৰ্মেল লাইফত মানে ভালকৈ অক্সিজেনটো আমাৰ চেষ্টত গৈয়ে নাপায় বাট দিছ টেকনিক তুমি যোনটো শ্যালো ব্ৰিথিং কৰোঁ ন আমি ভালকৈ নকৰোঁ এইখিনিত যায় আৰু ইয়াৰ পৰা ওলাইয়ে দিওঁ আমি ভালকৈ খুলি নলওঁ এই ব্ৰিথিং
সো সেইটোৱে অলপ ডিপ ব্ৰিথিং খুব জৰুৰী হয় গতিকে সেইটো ইয়াতো আপুনি অফিচতো কৰিব পাৰে কিন্তু ভাত খাই উঠি বা কিবা এটা খোৱাৰ পাছত নহয় খোৱাৰ আগত বা খোৱা আধা ঘণ্টা 40 মিনিট পাছত আপুনি এইবোৰ প্ৰেক্টিছ কৰিব ৰাতিপুৱা খালী পেটত যদি উঠিয়ে কৰিব পৰা খুব ভাল কথা আৰু যদি নোৱাৰা তেতিয়া দুপৰীয়া বা ৰাতি আৰু এতিয়া মই তোমাক সুধিম যে এনি কাইণ্ড অফ চান্টিং ইউ ডু মানে কেনেকুৱা ধৰণৰ কিবা আছে নেকি তোমাৰ সুইচ ৱৰ্ডছ ইয়া চান্টিং যোনটো তুমি ৰেগুলাৰ প্ৰেক্টিছ কৰা যোনটো আমাৰ দৰ্শকৰ কাৰণে খুব বেছি মানে ভাল হ'ব তেওঁলোকেও যদি মানে ধৰা নিজৰ ডে টু ডে লাইফত চান্টিং তেনেকুৱা ধৰণৰ লাইফত যদি মেজিক বিচাৰিছে divine magic begin now divine magic begin now একদম স্মাইলিং ফেচেৰে কৰিব divine magic begin now কিন্তু আমি মানুহবোৰ ইমান আজিকালি গ্ৰিডি হৈ গৈছো ইনক্লুডিং তুমি মই আমি ইমানেই গ্ৰিডি খালি আমি বিচাৰিয়ে থাকো কিন্তু আমি নিদিও গ্ৰেটিটিউড আমাৰ আজিকালি সেই ধন্যবাদ বা সেই কৃতজ্ঞতা জ্ঞাপন কৰা আমাৰ সেই টেন্ডেন্সিটো কমি আহিছে বিকজ আমাৰ ইমানেই নিড সেইকাৰণে আমি এটা সুইচ ৱৰ্ড ব্যৱহাৰ কৰিব লাগে সেয়া হ'ল ডিভাইন থেংকছ মানে থেংক ইউ ইউনিভাৰ্ছ চ' ডিভাইন থেংকছটো মই বেছিকৈ কওঁ মই ডিভাইন মেজিক বিগিন নাউট কৈ ডিভাইন থেংকছ divine thanks আৰু এটা কিবা নাম্বাৰ আছে নে কিমান 108 times 45 times 28 times whatever আৰু কেতিয়াবা হো'প'নোপ'নো মই প্ৰেক্টিছ কৰোঁ আই এম সৰি প্লিজ ফৰগিভ মি আই থেংক ইউ আই লাভ ইউ আচ্ছা ঠিক আছে মই সকলোৰে কাৰণে কৈ দিওঁ হো'প'নোপ'নোটো আপোনালোকে শিকিব পাৰে কাৰণ হো'প'নো ইজ এ মেজিকেল টুল মই নিজেও প্ৰেক্টিছ কৰোঁ আৰু তুমি প্লিজ আজি দৰ্শক কোৱা amazing it is হো'প'নোপ'নো is to make things right হো'প'নোপ'নো এটা হাৱাইয়ান ৱৰ্ড হয় হাৱাই আইলেণ্ডত এইটো উৎপত্তি হৈছিলে চ' হাৱাইয়ান আইলেণ্ডত হো'প'নোপ'নো মানে হ'ল টু মেক থিংছ ৰাইট যিখিনি অসুবিধা হৈছে বা যিখিনি চিটুৱেশ্যন হৈছে তাক শুদ্ধ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ইয়াতেও সেই গ্ৰেটিটিউড ব্যৱহাৰ কৰা হয় ঠিক আছে মই আপোনালোকৰ হৈ চাৰেগেট হিলিং এটা কৰি দিছোঁ যিসকলৰ নিজৰ নিজৰ চিটুৱেশ্যন বা পৰিস্থিতি হৈ আছে তাক ইম্প্ৰুভ কৰিব বিচাৰিছে okay watch me and relax smile now everyone smile সকলোৱে হাঁহক স্মাইল কৰক মানে একদম ধুনীয়াকৈ ৰিলেক্স হৈ যাওক okay ষ্টুডিঅ'ত কাৰোবাৰ পালপিটেশ্যন হৈ আছে চ' I am sorry please forgive me I thank you I love you I am sorry please forgive me I thank you I love you I am sorry please forgive me I thank you I love you I am sorry please forgive me I thank you I love you I am sorry please forgive me I thank you I love you I am sorry please forgive me I thank you I love you I am sorry please forgive me I thank you I love you wow দেখিলে আপোনালোকে হো'প'নোপ'নো প্ৰেক্টিছ কৰিব পাৰে ইভেন মই নিজেও প্ৰেক্টিছ কৰোঁ খুব বেছি ভাল এইটো মডেলিটি আপুনি কৰি চাব আৰু ইউটিউবতো আমি পাওঁ ন হো'প'নোপ'নো মিউজিকটো ইউটিউবত আপুনি চাৰ্চ কৰি চাব হো'প'নোপ'নো এনেকৈ দিলে আপুনি পাব তাৰ আপুনি সেই মিউজিকটো লগায়ো অলপ সময় এনেকৈ বহিব পাৰে বিকজ আমি এইটো লাইনতে আছোঁ এনাৰ্জি হিলিং লাইনত আমি সেইটো সম্পৰ্কে কথা পাতিব সেইকাৰণে মই আচলতে এই বিশেষ ব্যক্তিসকলক আপোনালোকৰ মাজলৈ আনি আছোঁ আৰু নবিছে সঁচাকৈ ইমান কমেণ্ডেবল কাম কৰি আছে অন মানে পজিটিভ থিংকিং আৰু মানুহৰ মানে কেনেকৈ আমি নিজক চেল্ফ মটিভেট কৰি ৰাখিব পাৰোঁ সেই বস্তুৰ ওপৰত নবিছে ইমান সুন্দৰ কাম কৰি আছে সেইকাৰণে আজি সেই বিষয়টোৰ ওপৰত আপোনালোকৰ আগত আচলতে কথা পাতিছোঁ নবিছ আজিকালি দেখা যায় বেছিভাগ লোকৰে এনেকুৱা হয় ন মোৰ এইটো নাই মই আমুকতকৈ এইটো বস্তু মোৰ আমুকৰ আছে বা মোৰ নাই তেনেকুৱা ধৰণৰ এটা মানে কম্পেৰিজন চ' এই ক্ষেত্ৰত তুমি সেই বস্তুবোৰৰ পৰা আঁতৰত থাকিবলৈ নিজক গ্ৰাউণ্ডেড ৰাখিবলৈ তুমি কেনেকুৱা ধৰণৰ টিপছ দিবা এগেইন কামিং বেক টু নিজকে আৰ্থিং কৰিব লাগিব গ্ৰাউণ্ডিং কৰিব লাগিব অকণমান চাবাচোন কেতিয়াবা এষ্ট্ৰলজাৰবোৰে কয় নহয় জানো অসুবিধা হৈ থাকিলে অকণ মাটিত খোজ কাঢ়িব লাগিব মাটিৰ লগত এয়া কৰিব লাগিব মই একেবাৰে চিম্পল এটা টিপ দিম আমি সকলোৱে গাৰ্ডেনিং কৰি ভাল পাওঁ
Okay, right. pot your plants. Plant potting কৰা, gardening কৰা, তেতিয়া মাটি চোৱা যাব। মাটিৰ এটা ফ্ৰেছ ইলেক্ট্ৰিকেল ডিসচাৰ্জ হয়। সেই বডিটো আমি যেতিয়া এবজৰ্ব কৰিম সইলটো বা আৰ্থ এলিমেণ্ট, আৰু লগতে আমাৰ বডিটো আৰ্থ এলিমেণ্ট আছে। চ' এই সংমিশ্ৰণটোৱে যথেষ্টখিনি হেল্প কৰে। নাম্বাৰ 1। নাম্বাৰ 2, চাব বেছিভাগ ডিপ্ৰেছড লেজি ব্ৰেইন ফগ মানুহৰ ভিটামিন D3 ডেফিচিয়েঞ্চি থাকে, বা জিংকৰ ডেফিচিয়েঞ্চি থাকে, বা B12ৰ ডেফিচিয়েঞ্চি থাকে। এইখিনি ছাপ্লিমেণ্টছ মই ক'ম, এই ছাপ্লিমেণ্টছৰ যথেষ্ট দৰকাৰ। omega 3 is very essential. সেয়া লাগিলে ফিছ ফৰ্মতে হওক বা ভেজিটেবল ফৰ্মতে হওক, এইখিনি বস্তু আমি ল'বই লাগিব। আৰু ইলেক্ট্ৰলাইটিক বেলেঞ্চটো আমি খুব মেইনটেইন কৰিব লাগে। কিছুমান মানুহৰ আজিকালি কি হৈছে, পানী ঠিকছে খাব লাগে। ঠিকছে খাব নালাগে, জৰুৰী পৰিমাণৰ পানী খাব লাগে। ধৰা আমি বহুতে শুনি থাকোঁ ন, বহুত পানী খাব লাগে। 6 to 8 glasses of water sufficient হয়, কাৰণ কিডনীয়ে টক্সিনছ ফ্লাছ আউট কৰি থাকে। মানে কি হয়, বেছি পানীও কেতিয়াবা হয়তো তোমাৰ শৰীৰৰ বাবে ঠিক নহ'ব পাৰে। কিছুমান পেচেণ্টতো পানীয়ে খাব নিদিয়ে, আমি দেখিছোঁ। চ' পানী বডিৰ অনুযায়ী পানী খাব লাগে, যথেষ্টখিনি পানী আমি ড্ৰিংক কৰিব লাগে, কিন্তু নিজৰ ইমান অত্যাচাৰো নহয় বডিটোৰ লগত। চ' সেই বস্তুটো চাব লাগে। যেতিয়া বেছি ল' ফিল কৰি আছে, ডিহাইড্ৰেটেড ফিল কৰি আছে, ডিজি ফিল কৰি আছে, ORS, যিসকলৰ চুগাৰ আছে, চুগাৰ ফ্ৰী ফৰ্মত ORS ছাপ্লিমেণ্ট পায়। এণ্ড এইখিনি হ'ল বেকআপ ছাপ্লিমেণ্ট। এতিয়া যদি আমি ইম'চনেল ছাপ্লিমেণ্ট কওঁ, ইমিডিয়েটলি কল আপ 2 AM ফ্ৰেণ্ড, মানে এজন বন্ধু বা বান্ধৱী, কাৰোবাক লগ হৈ বা ফোনত কথাখিনি পাতিব লাগে। তেওঁৰ পৰা এটা ভাল চলিউশ্যন ল'ব লাগে, আৰু বাছ মনটো ভাল হ'ব। ফ্ৰেণ্ডছ নাই, হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। ফেমিলি আছে, ফেমিলিৰ লগত কথা পাতোঁ। ফেমিলিয়ে নুবুজে, শংকা হৈ আছে, ৰিলেশ্যনশ্বিপটো অলপমান কমপ্লিকেটেড, বুজিবলৈ কোনো নাই, জাৰ্নেলিং কৰিব পাৰে, মেনিফেষ্টেশ্যন কৰিব পাৰে। সেইটো নাই, কৰিবলৈ মন নাই, আইনাৰ সন্মুখত থিয় হৈ start talking to yourself and clear the doubts. But keep smiling. But কিবাটো কৰক, do something. You have to do something. কোনো আহি তোমাক ঠেলি মেলি তোমাক একো কৰিব নোৱাৰে। If you want to be on pills, that's a choice. Again, মানে চোৱা, মই এইটো নকওঁ যে এণ্টি এনজাইটি পিল বা এণ্টি ডিপ্ৰেশ্যন খোৱাটো বেয়া কথা, সেইটো বেয়া কথা বুলি মই নকওঁ। কিন্তু ডক্টৰে যেতিয়া প্ৰেছক্ৰাইব কৰিছে, খাব লাগিবই, কিন্তু সেইটো হেবিট হ'ব নালাগে। ৰাইট? এটা ডিউৰেশ্যনলৈ খাই, তাৰপিছত মই কি কৰিম, সেইটো বেছি ইম্পৰ্টেণ্ট। চ' সদায় নিজৰ এচেঞ্চিয়েল নিউট্ৰিশ্যন, বডিত নিউট্ৰিশ্যন কিমান আছে, সেইটো খুব চাব লাগে। ইটছ অল চায়েন্স এগেন। মানে কি হৈছে না, তোমাৰ যেতিয়া নিউট্ৰিশ্যন ডেফিচিয়েঞ্চি থাকে, তেতিয়া তুমি উল্টা পুল্টা কাম কৰিবলৈ আৰম্ভ কৰা, তোমাৰ হেলুচিনেশ্যনছো আৰম্ভ হয়, তোমাৰ বডিটো লেজি ফিল হয়। গতিকে সদায় নিউট্ৰিশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰপাৰ ছাপ্লিমেণ্টৰ যথেষ্ট দৰকাৰ হয়। সেইকাৰণে আৰু এটা বস্তু, ৱৰ্কআউট কৰিব লাগে। তেতিয়া নেচাৰেলি কিছুমান ষ্ট্ৰেছ ৰিলিজ হৈ যায়। যেতিয়া নেচাৰেলি ষ্ট্ৰেছ ৰিলিজ হৈ যায়, ইউ ফিল হেপী। চ' ৱৰ্কআউট এগেইন, মই এইটো কোৱা নাই জিমত যাব লাগে, ঘৰত হওক, ক'ৰবাত হওক, ডান্স হওক, হোৱাট এভাৰ মেক্স ইউ হেপী, প্লিজ ডু দেট। বেয়া কাম নহয়, বাট ইন এ গুড কনষ্ট্ৰাক্টিভ ৱে নিজৰ শৰীৰটোৰ ওপৰত অকণমান চৰ্চা কৰাটো যথেষ্ট প্ৰয়োজনীয়, আৰু বিশেষকৈ আজিৰ সময়ছোৱাত। আৰু চেলেৰী, অমুকে গাড়ী কিনিছে, মোৰ আজিলৈকে গাড়ী নাই, মই ইণ্টাৰেষ্টটো নাই। ছেকেণ্ড, বিকজ কি নাই, মোৰ বেলেগ লাইবিলিটিজ আছে, মোৰ বেলেগ ইনভেষ্টমেণ্টছ আছে, মোৰ বেলেগ ধৰণৰ কাম আছে। নাই, তোমাৰ আছে, তুমিয়ে দেখোন মোক ড্ৰপ কৰি দিয়া, তুমিয়ে মোক পিক আপ কৰা। মানে চিম্পল, আই এম হেপী ফৰ হাৰ। আমি সেই বস্তুটো ল'ব লাগিব। মানে এজনে আনজনৰ প্ৰতি সুখী হোৱাটো, আনৰ ভালত সুখী হোৱাটো এটা খুব ডাঙৰ গুণ, আৰু সেইটো আমি হেৰাই পেলাইছোঁ। আকৌ আমি কম্পেয়াৰ কৰিবলৈ, অমুকে ফ্লেট লৈছে, এদিন মোৰ তাত কোনোবাই কল কৰিছিলে, জানো অমুকে ফ্লেট লৈছে, কেনেকৈ ল'লে দেই, আমি ল'ব পৰা নাই। ফিল হেপী ফৰ হাৰ, তেওঁ যে লৈছে। আই থিংক আমাৰ যেতিয়া সঠিক সময় হ'ব, তেতিয়া ল'ম। আমি ইণ্টাৰেষ্ট দিছোঁনে, আমাৰ সেই এনাৰ্জিটো এলাইন হৈছিলে নে, ইমান দিনে নাই হোৱা, সেইকাৰণে হোৱা নাই। যেতিয়া হ'ব। কোনোবাই বিয়া পাতে, মোৰ বয়সত বহুতে বিয়া পাতি ল'ৰা ছোৱালী ডাঙৰ হৈ হাইস্কুল পঢ়িছে, এণ্ড আই এম ষ্টিল আ বেচেলাৰ, এণ্ড আই এম হেপী নট বিং মেৰিড। মানে বহুত মানুহে মোক সেইটোতো ষ্ট্ৰেছ দিয়ে, কিন্তু মই সেইটো লাইনটো ড্ৰ কৰি থৈছোঁ কাৰণে কোনো মোক এতিয়া আমনি নকৰে। আগেন, মেৰেজ প্ৰায়ৰিটি একেবাৰে নহয়, বিয়াটো আজিৰ যুগত একেবাৰে নহয়। ইউ অনলি গেট মেৰিড তেতিয়াই বিয়া পাতিব, যেতিয়া আপুনি ভাবে যে ইটছ দ্য ৰাইট টাইম ফৰ মি টু গেট মেৰিড, ইটছ দ্য ৰাইট টাইম ফৰ মি টু হেভ এ কম্পেনিয়ন, যাৰ সৈতে মই সময় কটাব বিচাৰোঁ। বিয়া সমাজৰ কাৰণে নহয়, নিজৰ কাৰণে পাতোঁ, আৰু বিয়া পাতিব লাগে। ইউ শুড বি হেপী উইথ ইয়াৰ মেৰেজ, বাট অনলি ৱেন ইউ ফিল দেট অ'কে, দিছ ইজ দ্য ৰাইট টাইম টু গেট মেৰিড,
I should get married. মোৰ বয়স হৈছে কাৰণে বিয়া পাতিব লাগে, মোৰ হৰমোন ডিপ্লিট হ'বৰ কাৰণে বিয়া পাতিব লাগে. These are all crap. মেডিকেল চায়েন্স বহুত উন্নত হৈছে. Don't এইবোৰ ভেজালত নোসোমাব. কিন্তু yes, টলাৰেন্সটো বঢ়াব হৈছে আমাৰ সকলোৰে, এজনে আনজনক বুজিবলৈ এম্পাথিটো বিৰাট জৰুৰী হৈছে, আৰু ৰিছপেক্ট, মই তোমাক সন্মান কৰিব লাগিব, তুমি মোক সন্মান কৰিব লাগিব, লগতে ছেল্ফ ৰিছপেক্ট, নিজকে ভাল পাব লাগিব, এইকেইটা বস্তু বিৰাট জৰুৰী. ছেল্ফ কেয়াৰ, ছেল্ফ লাভ, ছেল্ফ ৰেছপেক্ট, বাট অলছ' ইউ শুড ৰেছপেক্ট এভৰি ওৱান এৰাউণ্ড. Then only you will earn respect. It's all give and take. Yes. সঁচাকৈ আজি মানে এপিছডটো মই কৰি নিজে গম নাপাওঁ কিমান সময় হৈ গ'ল, বহুত সময় কথা পাতিলোঁ, আৰু বহুত কথা পাতিবলৈ থাকি গ'ল. নেক্সট টাইম আৰু আহি থাকিবা. নবিছক আমি এনেদৰে আমাৰ অনুষ্ঠানবিলাকত পাই থাকিম. আজি অনুষ্ঠানটো সঁচাকৈ মই ভাবোঁ যে আপোনালোক যদি এজন বা দুজন মানুহ অনুষ্ঠানটো চাই ভাল পায়, বা আপোনালোকে যদি কিবা এটাও যদি উপকৃত হয় ন আমাৰ কথাখিনিৰ পৰা অকণমানো, তেতিয়াহ'লে আমাৰ বহুত বেছি ভাল লাগিব. আৰু একেবাৰে অনুষ্ঠানৰ শেষলৈ আহিছোঁ, আমাৰ অনুষ্ঠান সামৰিবৰ হৈছে. এটা কুৱেশ্যন লাষ্ট মই তোমাক সুধিম যে এক্সেছ কনচিয়াছনেছ তুমি কৈছাই অলৰেডি, মই পুনৰবাৰ এই কুৱেশ্যনটো কৰিছোঁ, এক্সেছ কনচিয়াছনেছ বুলি ক'লে তোমাৰ জীৱনত কি হয়? I have created a different reality of my life. মানে excess, purpose of excess যিটো কোৱা হয়, এই প্ৰথমখন পৃষ্ঠাতেই আছে যে not to destroy this reality, not to buy this reality, but to create a whole different reality. সেইটোৱে নিজৰ ৰিয়েলিটি আমি নিজেই ক্ৰিয়েট কৰিব পাৰোঁ. নিজৰ আমাৰ লাইফটো এখন চিনেমাতকৈ কম নহয়. এই চিনেমাৰ আমি পৰিচালক, প্ৰযোজক, অভিনেতা, ভিলেন চব হয়. গতিকে নিজৰ চিনেমাখন কেনেধৰণে আপুনি ক্ৰিয়েট কৰিব বিচাৰিছে, সেই গোটেই ৰীল, সেই গোটেই কেমেৰা আপোনাৰ হাতত, আপুনি জানে কেনেধৰণে বনাব বিচাৰিছে. চ' that is access for me. Access is a way of life. গতিকে এক্সেছ কনচিয়াছনেছৰ ওপৰত সাংঘাতিক বিশদভাৱে আজি আমি আলোচনা কৰা নাই. এই বিষয়ে কথা পাতিবলৈও আৰু ভাল মানুহ কেইবাগৰাকীও আছে, আৰু স্পেচিয়েলি আমাৰ ফ্ৰেণ্ড, আমাৰ মেণ্টাৰ ডক্টৰ আশিষ নাৰায়ণকে আমি তেখেতক আনিব লাগিব, কাৰণ আপোনালোকক এই কথাখিনি জনাবলৈ বহুত বেছি প্ৰয়োজন. আমাৰ মাজত তনুজা বাও আছে, তেখেতো এদিন আহিব. গতিকে অনুষ্ঠানবোৰ কেনেকুৱা পাইছে কমেণ্ট পাই আছোঁ, চবেই ভাল পোৱা বুলি জনাইছে, খুব বেছি সুখী হৈছোঁ. তাৰো মাজত কওঁ, আপোনালোকে যদি কিবা ভুল ভ্ৰান্তি দেখিছে যে ক'ৰবাত ইম্প্ৰুভমেণ্ট কৰিব লগা আছে, তেতিয়াহ'লেও কমেণ্ট কৰিব. ভুল ভ্ৰান্তি কোৱাৰ লগে লগে মনত পৰিছে ভ্ৰান্তিৰ এপিছডটো ভাল হৈছে. ভ্ৰান্তিৰ এপিছডটো খুব ভাল হৈছে, চাব আপোনালোকে, প্ৰত্যেকটো এপিছডে চাব. আৰু যদি কিবা থাকে কাইলৈ জনাব, কাৰণ কেলৈ মোকো জনাটো বহুত দৰকাৰ হৈ যায়, কাৰণ মোৰ কাৰণে এইবিলাক একেবাৰে নতুন এটা বস্তু. নবিছৰ কথা মই নকওঁ, দে আৰ প্ৰফেচনেলছ, আৰু মই লাহে লাহে কৰি আছো. খুব ভাল, আৰু মানুহে তোমাক নিশ্চয় ভাল ভাল কমেণ্টছেই দিব, ভালকৈ কাম কৰি নহয়. ভাল কমেণ্টতকৈও বেছি মোক কনষ্ট্ৰাকটিভ কমেণ্টৰ বেছি লাগে, কাৰণ কেলৈ মইতো কৰি আছোঁ, এতিয়া মোক যিসকল ব্যক্তিয়ে ভাল পায়, ভাল বুলিয়েই দিব, মই জানো, কিন্তু মোক এনেকুৱা কমেণ্ট লাগে যিখিনি মই আৰু ক'ত ইম্প্ৰুভ কৰিব পাৰোঁ. যেনেকৈ গীতা অলিভাৰ প্ৰথম এপিছডটো কৰোঁতে মই জনা নাছিলোঁ বহুতখিনি কথা, মই নিজেও বহুত বাই যেতিয়া কথা কৈ আছে, আই ৱাজ অভাৰলেপিং. তো বহুতে মোক কমেণ্টত দিছে যে এংকৰগৰাকী বেছি কথা কোৱা যেন লাগিছে. মই এডমিট কৰিছোঁ, হয়, কাৰণ মোৰ এইটো প্ৰথম এপিছড আছিলে, আৰু মই একেবাৰে নাজানো. সেইদিনা মই অকণমান নাৰ্ভাছো আছিলোঁ, আজি যেনেকৈ মই ইমান ফ্ৰীলি কথা পাতি আছোঁ, ফাৰ্ষ্ট এপিছডটোত মই অকণমান নাৰ্ভাছ আছিলোঁ. গতিকে মোৰ অভাৰলেপিং হৈছে নাই, মই সেইটো একচেপ্ট কৰিছোঁ, আৰু মই চেষ্টা কৰি আছোঁ এতিয়া শুধৰাবলৈ. সেই কথাটোৱে মোৰ কাৰণে কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম আচলতে ভাল, কিন্তু ট্ৰল কৰিব নালাগে. আমাৰ আৰু আজিকালি এটা অভ্যাস হৈছে নহয় জানো, মেম আৰু ট্ৰল বনোৱাটো, সেইটো বৰ দুখজনক হৈ পৰে. কাৰণ আই থিংক কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম সদায় ভাল, আমাক আগুৱাবলৈ লাগে, আমাৰ মানে সেই বস্তুটো জানিবৰ কাৰণে, কাৰণ কেলৈ তেতিয়াহে আমি বস্তুটো গম পাম যে কোনখিনি বস্তু আমাৰ ইম্প্ৰুভমেণ্ট লাগে, বা তেনেকুৱা ধৰণৰ সেই বস্তুখিনি. নবিছ, পুনৰবাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মানুহজন তুমি একদম ব্যস্তই থাকা, তথাপিতো তাৰ মাজত মানে কৈ আছিলোঁৱে যে তোমাক লাগে লাগে লাগে, ফাইনেলি হ'লগৈ এপিছডটো. আই এম ছ' ভেৰি হেপী, ৰিয়েলি আই এম ছ' থেংকফুল. আৰু প্লিজ আকৌ কওঁ যে তুমি আকৌ আহিবা, আৰু এটা নতুন, এইবাৰ আমি বেছিকৈ কথা পাতিম অন ডিফাৰেণ্ট টপিকছ, আমি পাতি সেইখিনি ওলাই ল'ম কিহৰ ওপৰত পাতিম, আৰু আপোনালোকৰ সন্মুখলৈ পুনৰ এটা ভাল টপিক লৈ আমি আহিম. আশা কৰোঁ আজি আমাৰ এই কেজুৱেল কনভাৰচেশ্যন, ফ্ৰেণ্ডলি কনভাৰচেশ্যনটো আপোনালোকৰ ভাল লাগিলে, এনেকৈ মৰম দি যাব. আজিলৈ আহোঁ, ধন্যবাদ.